Hi Jaikia, hi Sukanya, hi Papuri. Hi Arohi. Hello beautiful ba. Hi Korobi. Happy teach ba. Same to you Purovi. Same to you. Hi Baki khobor mur bhal Indrajit. Beautiful. Thank you Dilip. Hi Zinti. Hello Julie. Hello ba. Bhale tumar mur bhal pretty tumar. Hi ba. Apunar live sai bahut bhal lage. Thank you so much Poppy. Gitasri welcome ba. Most welcome. Juri hi Juri. Hi ba. Earring jur dhuniya lagise aru apunako thank you so much Ajanta. Hi ba. Hi Gitimoni. বৰ ধুনীয়া লাগিছে ইয়াৰিং জুৰ লগত আপোনাকো থ্যাংক ইউ সুৰভি পম্পি ধুনীয়া লাগিছে থ্যাংক ইউ ধুনীয়া লাগিছে আপোনাক থ্যাংক ইউ হেল্ল' বাকি খবৰ মোৰ ভাল পল্লৱী তোমাৰ কি খবৰ ভাল মোৰ ডিজু হাই বা হাই আজি ফাৰ্ষ্ট চাইছো তোমাৰ লাইভ থ্যাংক মনিকা ওয়েলকাম মোষ্ট আজি যদি ফাৰ্ষ্ট চাইছা মোষ্ট ওয়েলকাম টু ৰাইষ্ট্ৰিজ কালেকশ্যন পাৰিলে মোৰ পেজটো তোমালোকে ফলো কৰি ল'বা হাই বা হাই ধুনীয়া লাগিছে ধুনু বা থ্যাংক ইউ সো মাচ ধুনু হাই বিউটিফুল হাই ৰূপা হাই ৰুলজুলি হাই ৰঞ্জুন হাই কাকলি আপোনাৰ ঘৰ ক'ত মোৰ যোৰহাট মৰিয়নি হাই বা ভালনে আপোনাৰ মোৰ ভাল হেল্ল' কুঞ্জ হাই ফিৰোজা হাই সেন হাই বা লুকিং কিউট এণ্ড ৰেড থেংক ইউ ৰণমণি হাই ববিতা ধুনীয়া লাগিছে বা থেংক ইউ বিনা ধূপ দৰৱ লৈ পাৰিবনে বা হাই বা আপোনাৰ লাইফ চাই ভাল লাগে থেংক ইউ ছ' মাছ বৰ্ণালী হাই বা হাই নীলাক্ষী তোমাক ধুনীয়া লাগিছে থেংক ইউ ৰঞ্জুন ধুনীয়া লাগিছে তোমাক থেংক ইউ নীলাক্ষী ধুনীয়া লাগিছে থেংক ইউ ৰঞ্জুলি হাই আনিশা হাই মম হাই বিউটিফুল লাগিছে হাই মমি থেংক ইউ ভালনে বিজয় মোৰ ভাল তোমাৰ গুড মৰ্ণিং ৰশ্মি বহুত ধুনীয়া লাগিছে আপোনাক থেংক ইউ ছ' মাছ বন্দনা হাই ধুন বিউটিফুল ধুনীয়া লাগিছে থেংক ইউ পুৰবী আজি কি দেখাব দিদি আজি চাওঁচোন কি দেখাওঁ হেল্ল' মাইনা আছে কালেকশ্যন অলপ তাৰপৰা অলপ দেখাম আৰু হাই জুলি হেল্ল' দুৰ্গা আজিও মই একেই এইটো টাইমতে লাইভ আহিলোঁ 11:30 বা মুঠিখাৰু দেখাবচোন মুঠিখাৰু মোৰ আজি পাবহি লাগে পোৱাহিয়ে নাই মানে মুঠিখাৰু একেবাৰে নাই আউট অফ ষ্টক মুঠিখাৰু এবাৰ ফাৰ্ষ্ট হৈছে যি মোৰ মুঠিখাৰু নাই আপোনাক ধুনীয়া লাগিছে থেংক ইউ দুৰ্গা ধুনীয়া লাগিছে আপোনাক থেংক ইউ বন্দনা মুঠিখাৰু মোৰ কালেকশ্যনে শেষ হৈ গ'ল কি ক'বা এতিয়া আজি যদি আহি পায়হি তেতিয়া মই দেখাম ডেফিনেটলি আৰু যদি নহয় তেতিয়াহ'লে নেক্সট ডে দেখাম বাৰু আপোনাৰ কালেকশ্যন বহুত ধুনীয়া থেংক ইউ ছ' মাছ পপি বা আপোনাৰ লাইভ চাই বহুত ভাল লাগে থেংক ইউ ছ' মাছ পল্লৱী হাই তোমাক ধুনীয়া লাগিছে থেংক ইউ মন্দিৰা গুড মৰ্ণিং বা গুড মৰ্ণিং ক্ৰিষ্টি মনালিছা হাই মনালিছা ধুনীয়া লাগিছে বাজনী থেংক ইউ জয়া হাই ৰাজশ্ৰী ভালনে মোৰ ভাল নয়ন তোমাৰ ধূপদৰাত দিব পাৰিব নেকি একাউণ্ট পে'মেণ্ট কৰিলে সব জেগাতে কেছ অন ডেলিভাৰী হয় চৰি আই এম ছ' চৰি একাউণ্ট পে'মেণ্ট কৰিলে থৈ DTDC কৰিয়াৰ পঠাই দিওঁ খালি তোমাৰ ডিম'ত ক'ত আছে দোকান ডিম'ত আপোনাৰ এইটো কি কমপ্লেক্স বুলি কয় তাতে আছে মোৰ একচুৱেলি মোৰ বাৰ দোকান হয় আৰু ৰিচেণ্ট সেই দোকানখন ৰাজশ্ৰীজ কালেকশ্যন কৰি দিয়া হ'ল এতিয়া চ' তাৰ যিটো মানে দোকানখনৰ যিখন নাম হৈছে এতিয়া সেইখন ৰাজশ্ৰীজ কালেকশ্যন কৰি দিয়া হ'ল চ' আপোনালোকে ৰাজশ্ৰীজ কালেকশ্যনৰ জুৱেলাৰী আপোনালোকে ডিম'ত ল'ব পাৰিব কেছ অন ডেলিভাৰী হ'ব বাট মোৰ কালেকশ্যন আপোনালোকে তাত ল'ব পাৰিব অলৰেডি ৰাজশ্ৰীজ কালেকশ্যন কৰি দিয়া হ'ল সেই শ্ব'ৰুমখন আপোনাৰ শ্ব'ৰুম ক'ত আছে মোৰ শ্ব'ৰুম এতিয়ালৈকে শেষে হোৱা নাই কমপ্লিটে হোৱা নাই মানে বনিহে আছেগৈ হ'লে চিয়'ৰ মই ইয়াতেই কৰিম বাৰু লাইভ মোৰ শ্ব'ৰুমৰ পৰা দেখিব বেকগ্ৰাউণ্ডটো মোৰ আপোনালোকে জুৱেলাৰী ডিছপ্লে কৰি থকা দেখিব মোৰ শ্ব'ৰুম হ'লে হাই বা গুড মৰ্ণিং বা মই শ্বেয়াৰ কৰি দিছোঁ থেংক ইউ দুৰ্গা যোনে যোনে ভাল পায় বা মোৰ লাইভ চাই ভাল পায় এটলিষ্ট এবাৰ চবেই যাতে শ্বেয়াৰ কৰি দিয়ে ধুনীয়া লাগিছে থেংক ইউ চ' আজি অলপ পাট সোণৰ কালেকশ্যন আৰু অলপ যিখিনি নতুন নতুন কালেকশ্যন অলপ হৈছে সেইখিনি লৈ আহিছোঁ আজি ধুনীয়া লাগিছে থেংক ইউ জোনালী বা মুঠিখাৰু ময়ো ল'ম আহিলে অ'কে ল'বা মুঠিখাৰু বহুতে অৰ্ডাৰ আছে একচুৱেলি খালি মেইনলি কি হৈছে মুঠিখাৰু মোৰ ষ্টক শেষ হৈ গৈছে আজি বা কাইলৈ আহি পাবহি বালা আৰু মুঠিখাৰু বাই দ্য ৱে ইউ আৰ টকিং ছ' স্মাৰ্ট লাভ ফ্ৰম লখিমপুৰ থেংক ইউ ছ' মাছ ময়ূৰী এণ্ড ৱেলকাম টু ৰাইষ্ট্ৰিজ কালেকশ্যন কি খবৰ ধন্যবাদ মোৰ ভাল মজা লাগিছে বা তোমাকো হয় নেকি ৰাজু থেংক ইউ কি দেখাব বা গুড মৰ্ণিং বা আজি ৰয়েল কালাৰ ডুগডুগি দেখাবচোন ৰয়েল কালাৰ ডুগডুগি নহ'ব বৰষা ৰয়েল কালাৰটো ৰখা নহয় তেনেকৈ হাই বা হাই প্ৰিয়া চ' আজি মই ষ্টাৰ্টিঙত অকণমান কালি চাগে আপোনালোকে মোৰ পেজটো যদি আপোনালোকে জানে যদি আপোনালোকে মোৰ পেজটো ফ'ল' কৰি থৈছে তেতিয়াহ'লে আপোনালোকেতো গমেই পাইছে চাগে তাত মোৰ হাই বা ভালনে আপোনাৰ মোৰ ভাল নিহাৰিকা তোমাৰ ধুনীয়া লাগিছে তোমাৰ কালেকশ্যনবোৰ ধুনীয়া থেংক ইউ
সো আপোনালোকে যদি মোৰ পেজটো ফলো কৰিছে তেতিয়ালে চাই কালি জুৱেলাৰী কিছুমান দেখিছিলে তুমি কপাৰ নে সিলভাৰ দেখুৱা অনলি সিলভাৰ মোৰ ইয়াত অকল সিলভাৰ পাব কপাৰৰ দেখুৱা নহয় আৰু যদি কপাৰ জুৱেলাৰী আপোনালোকে ল'ব পাৰে তেতিয়ালে শ্বৰুমতটো সব ৰখাই হয় ধৰক মোৰ বুলি নহয় আৰু এটা যেটো এড্ৰেছ দিলো ডিমো বুলি তাত গলে আপোনালোকে কপাৰ জুৱেলাৰী পাব ধুনিয়া ধুনিয়া এটা ৰিজনেবল প্ৰাইসত ল'ব পাৰিব যদি তালেও যায় বা জুৰহাটত যদি আছে জুৰহাটলৈ গলে তাতো পাব তাতো এখন আইসিএস কালেকশন শৰ্টলি কৰি দিয়া হ'ব জুৰহাটত সো তাতো ল'ব পাৰিব প্ৰতিভা গুড মৰ্নিং দুগদুগি আছে নি ৰেজত আছে দুগদুগি আছে সো কালি কিছুমান সেট আহিছে এইখিনি মই দেখাই দিও আৰু দুটামান সেট আছে হেবোৰ দেখাই দিম মই লখিমপুৰৰ পৰা চাই আছো থ্যাংক ইউ কাকুমণি ওয়েলকাম টু ৰাজেশ্ৰীজ কালেকশন হাই বা তোমাক খুব ধুনিয়া লাগিছে থ্যাংক ইউ মনীষা সো আজি যোনে যে ফাৰ্স্ট চাইছে মোৰ লাইভ পাৰিলে আপোনালে এবাৰ সবে শেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব তেতিয়াহে আপোনালোকে ৰেগুলাৰ নটিফিকেশনবোৰ পাই যাব সো কাইন্ডলি এবাৰ যাতে সবে ফলো কৰি যায় হাই বা তোমাক বহুত মৰম লাগিছে থ্যাংক ইউ অনামিকা থ্যাংক ইউ সো মাচ সো আজি মই অকমান হৰু জাপি আপোনালোকক সাকে কালি পেজত দেখিছিলে বাট মই ষ্টেটাছত যদি আপোনালোকৰ মোৰ WhatsApp নম্বৰটো আপোনালোকে সেভ আছে তেতিয়ালে ষ্টেটাছটো দিছিলো বা আপোনাৰ পিন্ধা ইয়াৰিংজৰ বৰ ভাল লাগিছে হয় এটো সেটৰ লগৰ একচুয়ালি মই এনে পিন্ধি লৈছো আৰু কাৰণ মাজত এবাৰ লাইভ আইছিলো যেতিয়া মই এনেকা কিবা এটা পিনুতে বহুতে কলে ইমান খালি কান থাকিলে ভাল নালাগে সো একাৰণে এবাৰ একা ইয়াৰিং এজৰ পিন্ধি লৈছো গুড মৰ্নিং বা গুড মৰ্নিং নয়নমণি সো আপোনালোকক এটা দেখাম হৰু বিৰাট মৰম লগা কিছুমান সেট হয় জাপি হয় একচুয়ালি আপোনালোকে পাটৰ ডিজাইন দেখি আপুনি পিন্ধা ইয়াৰিংজৰ কিমান বা এজো ইয়াৰিং সিঙ্গল কে নহয়ও এজো তোমাৰ সেটৰ লগত হয় সিঙ্গল কে যদি লাগে তেলে অৰ্ডাৰ দিলে মই বনাই দিম এনেকা হাই বা ভালনে আপোনাৰ মোৰ ভাল অনিমা তোমাৰ এনেকা যদি আপোনালোকে অৰ্ডাৰ দিয়ে তেতিয়ালে বনাই দিব পাৰিম খালি এতিয়া এইটো মানে সেটৰ লগত হয় সো কি আপোনালোক বা আপুনি পিন্ধা ইয়াৰিং টু সিঙ্গল কে পাম নিপা বা অৰ্ডাৰ দিব লাগিব খালি বনাব লাগিব মানে এটো খালি সেটৰ লগত হয় সেটটো তুমি অবভিয়াসলি জানাই সকে বিৰাট হেভি সেট জিটো তাৰ লগৰ হয় ইয়াৰিংজৰ মই জাস্ট এনেহে পিন্ধিছো মানে ইয়াৰিংজৰ মোৰ বহুত ভাল লাগে হেকানে পিন্ধিছো মেঘালয়ৰ পৰা চাই আছো থ্যাংক ইউ হিয়ামনি ওয়েলকাম টু ৰাইস্টেজ কালেকশন তাৰপাছত আজি মই হে ষ্টাৰ্টিং কৰি দিওঁ বেছি দেৰি নকৰো অলৰেডি 11:30 বা মোৰ অকমান দেৰি হ'ল আজি আপোনাৰ বহুত ধুনিয়া লাগিছে থ্যাংক ইউ সো মাচ অনিমা সপ্ৰীত হেল্ল বাই নাইস কলে থ্যাংক ইউ বা আপোনাৰ ইয়াৰিং বহুত সবে ইয়াৰিংজ আজি কব মই গম পাইছো কাৰণ ইয়াৰিংজ একচুয়ালি বহুত ধুনিয়া সেটটো নিপিনিলে অকল ইয়াৰিংজ পিনিলেও ভাল লাগে একচুয়ালি বহুত কম হাহে দে বা আপুনি হাহিবচোন অলপ আৰু ধুনিয়া লাগিব হাহিবলে কি বুলি কম আৰু হাহি বেছি হাহা মানে কি আৰু এনেকে থাকো আৰু মই এজ ইউজুৱেল আৰু সবৰ নেচাৰ বেলেগ বেলেগ ন হাহি থাকিবলে কিবা কি হাহিবা আৰু সিৰিয়াস কে কওঁ আৰু যি কওঁ আৰু বা ব্ৰাইডাল সেট দেখাবচোন ওকে দেখাম বাৰু হাই বা মই শেয়াৰ কৰিছো ওকে পল্লৱী যদি আপোনালোকে মোৰ ভাল লাগে লাইভটো চাই ভাল পায় দেন কাইন্ডলি এবাৰ সবে যাতে শেয়াৰ কৰি দিয়ে সো আজিটো মই এটা কুৰ্তি ওপৰতে পিনিছো আপোনালোকক দেখাইছো মই আজিও চাদৰ মেখলা পিনা নাই কাৰণ দিনত কৰো কাৰণে চাদৰ মেখলা অলপ পিনিবলৈ অলপ প্ৰবলেম হৈ যায় যেখানে ব্লু টাইমও লাগে আৰু ইনষ্টেন্ট মই লাইভ আহিম বুলি কৈ দিলো সো কিমান দাম হ'ব অকল ইয়াৰিংজৰ মই কম বাৰু জুহাটত আজি কেশ অন ডেলিভাৰী আছিল বহুতৰ অৰ্ডাৰ আছিল আজি খালি আজি ওয়েদাৰটো ইমানে বেয়া ইয়াত পুৰা বৰষুণ দি আছিল সো একাৰণে কেশ অন ডেলিভাৰীটো আজি নহলগে সো কেশ অন ডেলিভাৰী কাইলে জুহাটত কেশ অন ডেলিভাৰী আছে আপোনালোকে ল'ব পাৰিব চাই আছো কাজিৰঙাৰ পৰা থ্যাংক ইউ অৰুণধুতি ওয়েলকাম টু ৰাইস্টেজ কালেকশন তো আজি কেশ অন ডেলিভাৰী বহুতৰ আছিল বাট ওয়েদাৰটো বহুত বেয়া ৰাতিপুৱা ইয়াত বৰষুণ একদম ৰেইনি মানে কি বুলি কম আৰু গোটেইটো দিন আজি বৰষুণ এটো কাৰণে মই কাইলে কৰি দিম সো এখানে কাইলে কেশ অন ডেলিভাৰী আছে যদি তোমালোকক কাবাক লাগে আপোনালোকক তেল আপোনালোকে কাইন্ডলি যাতে মোক WhatsApp কৰি থয় আৰু তেতিয়া আপোনালোকক তাত ল'ব পাৰিব শিপিং ফ্ৰী হয় দেই কেশ অন ডেলিভাৰী হলেও মই শিপিং ফ্ৰী দিছো জুহাটত আপোনালোকে শিপিং চাৰ্জ দিব নালাগে বা আপোনাৰ কালেকশনবোৰ বৰ ধুনিয়া থ্যাংক ইউ ধুনিয়া লাগিছে বা থ্যাংক ইউ কৰবি মৰিয়নি পা জুহাটলে যাব বহলাত হ'ব নেকি বহলাত কেশ অন ডেলিভাৰী নহয় মৰিয়নি পা জুহাটলে যাব ষ্টিল আপোনালোকক মই কেশ অন ডেলিভাৰী ফ্ৰী দিছো you don't have to pay anything else apuni etokata pay koribo nalage free cash on delivery hobo morioni to jurhat de jurhatoleke apnak cash on delivery ase lobo pariba aji nearby bahut order asile jurhatot botore order diabo nwailu so kaili ase order jodi apnalok lage apnalke instant book kori mo WhatsApp koribo moi Faridabador pra sai asu thank you Ili welcome to Rajeshre's collection hi ba earrings jo kiman price lovely ba thank you hi Pompi hi earrings jo moi single ke to moi eta price to kobo noim karon etu moi single ke ajleke bonwai ne ya logor jitu set ase apnalok dekhai dis apnalok hudi ase jetia
আপোনালোকে জানে চাগে এই সেটটো মোৰ ওচৰত অকল ওৱান পিচ আছে কাৰণ ব্ৰাইডেল সেট হয় এইবোৰ এপিচ নহলে এপিচ বনাব লগা হয় সো এইটো মোৰ ওচৰত আছে সো এইটোৰ লগত মই এইটোৰ লগত সেটটো হৈছে এইটো দেই ইয়াৰ লগৰ ইয়াৰিং হৈছে এইযোৰ আপোনালোকে ইয়াৰিংছো খুব মানে হুদি আছে সো এইটো কাৰণে কৈ দিছো এইটো হৈছে এটা হেভি ব্ৰাইডেল ওয়্যাৰ হয় এইটো যদি মানে ল'ব পাৰে আৰু এইটো মানে কইনা কাৰণে একচুয়ালি কইনা বুলি নহয় ইন্টাৰেষ্টেড সবে পিন্ধিব পাৰে সো এইটোৰ লগৰ হৈছে ইয়াৰিংটো বাট মই ইয়াৰিংটো সিঙ্গল কে পিন্ধি আছো বাট সিঙ্গল কে মই প্ৰাইসটো এতিয়া ক'ব নোৱাৰিম মই ওয়াৰ্কাৰক সুধিহে আপোনালোকক জনাব পাৰিম সো এইযোৰ হৈছে ইয়াৰ প্ৰাইস আৰু এইটোটো যদি আপোনালোকক লাগে এইটো 56 অনলি 5600 এইটো মাৰ্কেট ভ্যালু যদি আপোনালোকে শোৰুমত গৈ প্লে এইটো প্ৰাইসটো গম পায় নিয়াৰ about 12000 আপোনালোকে চেক কৰিব পাৰে মই ৰিসেন্ট চেক কৰিছো কাৰণ আপোনালোকক কৈছো এইটো যদি আপোনালোকে মাৰ্কেট ভ্যালু যদি শোৰুমত যায় দেন এইটো কষ্ট 12000 হয় বাট মোৰ ইয়াত অনলি 56 5600 মেটেৰিয়েল সেম সিলভাৰ বেস গোল্ড পলিশ ৰূপত বনোৱা গোল্ড পলিশ হয় দিদি তোমাৰ কথাবোৰ খুব স্পিড কোৱা বহুত ভাল লাগে থ্যাংক ইউ দে থ্যাংক ইউ সো মাচ মনিকা ইয়াৰিংজৰ কিমান পিপি ইয়াৰিংজৰ সিঙ্গল কে মই ক'ব নোৱাৰিম সৰি যদি তোমাক অৰ্ডাৰ দিয়া মই ওয়াৰ্কাৰক সুধিহে জনাব পাৰিম মোৰ আইডিয়া নাই মানে এইযোৰ কিমান সিঙ্গল কে বনোৱাই নাই আজিলৈকে এইটো কাৰণে সো কে এইটো সেট দেখিছে এটা মই পাট হুনৰ বহুত ধুনিয়া এটা জাপি সেট পিনিছো একদম সিম্পলত হয় বিৰাট মৰম লগা হয় বা আজি ধুনিয়া লাগিছে থ্যাংক ইউ অঞ্জু আৰু ইয়াৰ যিযোৰ ইয়াৰিংজৰ এনেকা সিম্পল টপত হ'ব ইয়াৰ ইয়াৰিংজৰ কিন্তু টপত হ'ব আৰু এনেকা দুটা টাইপৰ আছে দুটাৰ ডিজাইন বেলেগ বেলেগ আছে আৰু দুটাৰ প্ৰাইসও বেলেগ এইটো অকমান সৰু হয় আৰু এইটো তাতকে অকমান ডাঙৰ হয় সাইজ দুটাই বেলেগ বেলেগ হয় এইটো সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব এইবোৰ প্ৰাইস হৈছে অনলি 2000 কে এইটো সৰি এইটো প্ৰাইস হৈছে 2000 হৈছে ইয়াৰ প্ৰাইস আৰু যদি এইটো লাগে তেতিয়ালে 2200 হয় এতকে অকমান ষ্টোন বেছি আছে আৰু অকমান ডাঙৰ আছে সাইজটো স্লাইট ডিফাৰেন্ট সো এইটো হৈছে 2000 আৰু এইটো হৈছে 22 ইয়াৰিং উইল বি সেম হ'ব ইয়াৰিংজো সেম এনেকৈ হ'ব সিম্পল টপত হয় কাৰণ জাপিটো সিম্পল কাৰণে ইয়াৰিংজো টপত হয় সো যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব নিউ ষ্টক হয় জাস্ট ৰিষ্টক হৈছে মোৰ ওচৰত সো যদি লাগে ল'ব পাৰিব 2000 তে আপোনালোকে পাব এইটো জাপি সাইজ জাপিটো এনেই ধুনিয়া সিম্পল কে পিনিলেও ভাল লাগে চাব পাৰে ফুলিজো একদম সিম্পল টপত হয় গুড মৰ্নিং কবিতা ধুনিয়া লাগিছে আপোনাক বা থ্যাংক ইউ হাই বা আপোনাৰ কালেকশন খুব ধুনিয়া থ্যাংক ইউ সো মাচ পল্লবী এইটো প্ৰাইসটো কলো 2000 অনলি 2000 আৰু এইটো প্ৰাইস হৈছে 22 সো যদি লাগে স্ক্ৰিনশ্বট কৰি মই WhatsApp কৰিব এইবোৰ সব নিউ ষ্টক হয় যদি আপোনালোকক লাগে ইনস্ট্যান্ট বুক কৰিব পিছত আপোনালোকে বহুতে বিচাৰিতে অলৰেডি সোল্ড আউট হৈ যায় পুষ্পা গগৈ হাই পুষ্পা ধুনু বা মই শেয়াৰ কৰিছো ওকে ধুন থ্যাংক ইউ সো মাচ লটস অফ লাভ সো এইটো দেখালো মই এয়াৰ মুৰছত দুটা সাইজ এভেইলেবল আছে এটা হৈছে 2000 আৰু এটা হৈছে 22 সো যদি লাগে আপোনালোকৰ স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব এইবোৰ সব নিউ ষ্টক হয় কিন্তু এইবোৰ সব ৰিষ্টক হৈছে কাইলৈ জুহাটত কোট আহিব কাইলৈ কোট ফিলছৰ সিওডি হ'ব আৰু তাৰ পিছত বৰুৱা চাইলিত পাবা আৰু তাৰ পিছত আৰু দুটা জায়গাত হ'ব মেইন টাউনৰ ভিতৰত যি কোনো জায়গা তোমালোকে সিওডি ল'ব পাৰিবা খালি হোম ডেলিভাৰী নহব ইউ হ্যাভ টু ৰিসিভ আপোনালোকে নিজে ৰিসিভ কৰিব লাগিব তাৰ পিছত যদি লয় আৰু কোট ফিলছৰ ল'ব পাৰে বাট এজ ইউজুৱেল আপোনালোকৰ য'ত সুবিধা হয় তাতে ল'ব পাৰে বা আজি তোমাক খুব ভাল লাগিছে তোমাক সব গহনাৰে ভাল লাগে থ্যাংক ইউ সো মাচ শান্তি লটস অফ লাভ সো যদি লাগে আপোনালোকে ইনস্ট্যান্ট বুক কৰি খালি মোক WhatsApp কৰিব কাৰণ এইবোৰ একদম সৰু সৰু সেট বৰ বেছি দিন নাথাকে আৰু এই বনাওতে টাইম লাগে কাৰণ এটা সেট বনোৱা নহয় একেলগে বনালে 30-40 টাকে বনোৱা হয় কাৰণ সৰু বস্তু হয় সো ইনস্ট্যান্ট বুক কৰিলে কৰিব পাৰিব অনলি 2022 সাইজ ইজ ডিফাৰেন্ট সাইজ দুটাই ডিফাৰেন্ট হ'ব অকমান সৰুটো যেটো সৰু মানে মই যেটো পিনি দেখাইছিলো 2000 আৰু তাতকে অকমান স্লাইড ডাঙৰটো 2200 সো যদি লাগে স্ক্ৰিনশ্বট 2000 ৰ কিন্তু চাৰিটা মানহে আছেগে Hi ba, you are looking beautiful. Thank you so much, Sehnaj. Lots of love. তাৰ পাছত দেখাম এতিয়া মই এটা জুনবিৰি সেট দেখাও ৰিষ্টক হৈছে ধুনিয়া লাগিছে থ্যাংক ইউ পাপৰি জুনবিৰি সেট পখিলা জনিৰ নিচিনা লাগিছে থ্যাংক ইউ সো মাচ আনি হাজৰিকা থ্যাংক ইউ সো মাচ তাৰ পাছত এতিয়া মই দেখাইছো এটা জুনবিৰি ৰিষ্টক হৈছে আপোনালোকে লাগিলে ল'ব পাৰে এটো জুনবিৰি বহুতে বিচাৰি আছিল বাট মোৰ ওচৰত অলমোস্ট শেষ হৈ গৈছিল বাট এতিয়া আকৌ ৰিষ্টক হৈছে সো যদি লাগে ল'ব পাৰিব এইটো সাইজটো মই আপোনালোকক ইয়াতে পিনি দেখাও কাৰণ আপোনালোকে সাইজটো বহুতে হুদি থাকে আৰু আপোনালোকে পিনি দেখালে গম পায় ন সাইজটো কিমান হয় সো মই ডিঙিতে লগাই দেখাইছো দীঘলকে পিন্ধা নাই আৰু এয়া সাইজটো হ'ব অলমোস্ট এনেকুৱা হয় সব এইটো সাইজৰ হ'ব এইটো সাইজৰ জুনবিৰি হয় আৰু ইয়াৰ প্ৰাইসটো হৈছে অনলি 34,400 এটা মিডিয়াম সাইজৰ হয় 3400 আছে ইয়াৰ প্ৰাইস হাই বাহাই জন্টি বৰহলাত হ'ব নেকি একাউন্ট পেমেন্ট কৰিলে মই থ্ৰু DTDC কুৰিয়াৰ পঠাই দিও সব জায়গাতে পাপনা নল গজতে না থাকক খালি জানিবা আপোনালোকৰ তাত DTDC কুৰিয়াৰ সাৰ্ভিসও থাকিব লাগিব আৰু
এয়া এইযোৰ হৈছে ইয়াৰিং প্ৰাইজ ইজ অনলি 34 3400 আৰু ইয়াৰ এইটো ৰূপত বনোৱা পাট সোণৰ হয় এইটো কিন্তু ৰন্থলিমেট গহনা হয় আৰু মই আগতে আকবাৰ কৈ দিছোঁ আপোনালোকক ইয়াত যি পাব সব ৰূপত বনোৱা পাট সোণৰ আৰু গোল্ড পলিশৰ বস্তুহে পোৱা যায় ফোন নম্বৰটো দিবচোন ওকে 700233 700233 6549 এইটো হৈছে মোৰ হোৱাটছএপ নম্বৰ কাইণ্ডলি যদি আপোনালোকে নম্বৰটো ছেভ কৰি লয় তেতিয়া আপোনালোকে ছেভ কৰি ল'লে এটলিষ্ট আপোনালোকে গম পাব তেতিয়া ওকে মই পিন পোষ্ট কৰি দিছোঁ মোৰ নম্বৰটো যাতে কাৰো প্ৰব্লেম নহয় এইটো চাব পাৰে 7002336549 এইটো নম্বৰ আপুনি বুকিং কৰিব পাৰে এইটো নম্বৰটোতে বুকিং হয় আৰু এটা নম্বৰ যিটো আছে সেইটোত খালি আপোনালোকে বস্তু ধুনীয়া লাগিছে থেংক ইউ চ' অ'কে এনিৱেজ এইটো মই দেখাই দিছোঁ আপোনালোকক এইটো প্ৰাইচ হৈছে 34 3400 ৰূপত বনোৱা পাট সোণৰ হয় জোনবিৰি হয় আৰু যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব প্ৰাইচ ইজ অনলি 34 শ্বেয়াৰ কৰি দিছোঁ বা থেংক ইউ অনামিকা থেংক ইউ ছ' মাছ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব বৰ ধুনীয়া লাগিছে বা এভৰি জুৱেলাৰী চুটছ ইউ থেংক ইউ ছ' মাছ দৰ্শনা লটছ অফ লাভ এইটো চ' ইয়াৰ প্ৰাইচটো হৈছে অনলি 34 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব প্ৰাইচ ইজ অনলি 3400 চ' অ'কে এইটো মই দেখালোঁ আৰু নেক্সট এতিয়া আৰু দুটামান ছেট আপোনালোকক দেখাম যিখিনি মোৰ ওচৰত ৰিষ্টক হৈছে যদি লাগে ইনষ্টেণ্ট বুক কৰিব আৰু অলৰেডি মোৰ পিন পোষ্ট কৰা আছে মোৰ ফোন নম্বৰটো কাইণ্ডলি যাতে সবেই মোৰ নম্বৰটো এবাৰ ছেভ কৰি থয় যেতিয়া অৰ্ডাৰ দিলে ইনষ্টেণ্ট আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব পাই যাব তাৰপিছত আৰু এটা ছেট দেখাওঁ বৰ ধুনীয়া ছেটটো আকৌ ৰিষ্টক হৈছে এইটো আপোনালোকে চাগে মোৰ বহুত আগতে মোৰ পেজ চেক কৰিলে আপোনালোকে পাব বহুত দিনৰ পাছত বনাইছোঁ আকৌ 2-3 মাহৰ পিছত মই এই ছেটটো আকৌ বনাইছোঁ পাট হয় কি বুলি কয় এইটো পাট থুৰীয়া গলপতা হয় দেই মই পিন্ধি দেখাওঁ আপোনালোকক ভালে মোৰ ভাল জুতি এইটো পিনি থকা ইয়াৰিংযোৰ কিমান ইয়াৰিংযোৰ বা কাষ্টমাইজ কৰি দিব নেকি অৰ্ডাৰ দিলে কাষ্টমাইজ কৰা হয় নহয় বুলি নকওঁ কাষ্টমাইজ কৰা হয় বাট বস্তুটো চাব লাগিব যদি মোৰ ওচৰত এভেইলেবল আছে দেন ইট উইল বি কাষ্টমাইজড তেতিয়া কাষ্টমাইজ কৰা হ'ব অৰ এল্স বনাব লাগিব ভেৰি নাইচ কালেকশ্যন থেংক ইউ সোনু হাই বাই মই সদায় চাওঁ ল'ব পৰা নাই একো নাই মনালিছা চাই যাবা এটলিষ্ট চাই গ'লে তোমালোকৰ ধুনীয়া কমেণ্টবোৰ পঢ়িওতো ভাল লাগে ন এইযোৰ হৈছে ইয়েৰিং মই এবাৰ এইযোৰ খুলি দিছোঁ হা এইযোৰ খুলি আপোনালোকক মই এইযোৰ জাষ্ট দেখাইছোঁ এপাতহে খুলিছোঁ এপাত নাই খোলা দেই এইটো ইমান ধুনীয়া বা থেংক ইউ সবিতা এইটো ভেৰি নাইচ কালেকশ্যন এইযোৰ হৈছে ইয়েৰিং এইটো ডাঙৰ এটা থুৰীয়াটো কিন্তু সৰু চাইজ নহয় এটা এইটো চাইজৰ থুৰীয়া হ'ব আৰু ইয়াৰ যিখিনি হৈছে এইটো পাত থকা এটা গলপতা যিটো দেখিছে আপোনালোকে সেই তেনেকুৱা টাইপৰ হয় আৰু মিডলত এইটো হয় আৰু এইটোৰ ৰিষ্টক হৈছে অনলি 2 পিচ এভেইলেবল আছে অকল 2 পিচে আছে মই ইয়াত কৈ দিওঁ কোনটো কিমান পিচ এভেইলেবল আছে ইয়াৰ অকল 2 পিচে এভেইলেবল আছে যিহেতু ইয়াৰ 3 পিচমান বনোৱা হৈছিলে বা মোৰ ছেটটো নাই পোৱা আজি 13 ডেজ হ'ল পুৰবি মোক হোৱাটছএপ কৰিবাচোন কিছুমান বস্তুবোৰ ক'ৰবাত হাই বা আজি ফাৰ্ষ্ট চাইছোঁ আপোনাৰ লাইভ ভাল লাগিছে আপোনাক আৰু আপোনাৰ গহনাবোৰ থেংক ইউ ছ' মাছ এতিয়া গুচি গ'ল পুৰবি পাৰিলে মোক হোৱাটছএপ কৰিবাচোন আপোনালোকৰ যেতিয়া বস্তুটো নাপায় নহয় মেইনলি যদি এসপ্তাহ হৈ যায় বা 5-6 দিন বা 1 উইক হৈ যায় আপোনালোকে কাইণ্ডলি মোক এটা ফোন কৰি দিব নহ'লে বহুতো অৰ্ডাৰ যায় ন এদিনত বহুত অৰ্ডাৰ যায় তেতিয়া মইতো নাজানো মই পঠিওৱা বস্তু পঠিয়াই দিওঁ বাট আপোনালোকে নাপালে এটলিষ্ট 4-5 দিন যদি বেছি হৈ যায় তাৰপিছত আপোনালোকে মোক এবাৰ হ'লেও কল কৰিব মই তেতিয়া ইয়াৰ ডিটেইলছটো উলিয়াই দিম হাই ধুনীয়া লাগিছে থেংক ইউ মঞ্জু চ' এইটো প্ৰাইজ ইজ 4000 4000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটোত আগৰ আপোনালোকৰ প্ৰাইচ আছিলে 42 বাট এতিয়া অনলি 4000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ইয়েৰিংটো এনেকুৱা হ'ব আজি তোমাক বহুত ধুনীয়া লাগিছে থেংক ইউ ধুন প্ৰাইজ ইজ অনলি 4000 আপোনাক ধুনীয়া লাগিছে থেংক ইউ উষা গল্পটো ভাল লাগিছে হয় এইটো এটা বিৰাট ধুনীয়া ইউনিক ডিজাইন হয় এটা অলপ আনকমন হয় এইটো ইয়াতে এটা থুৰীয়া ফুল প্লাছ পাত প্ৰাইচ ইজ অনলি 4000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব কৰিশ্মা আজি ফাৰ্ষ্ট চাইছোঁ বা বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ কৰিশ্মা আজি ফাৰ্ষ্ট চাইছে চ' মষ্ট ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন পাৰিলে মোৰ পেজটো যোনে ফাৰ্ষ্ট চাইছে ফ'ল' কৰি ল'ব চ' ৰেগুলাৰ আপোনালোকে মোৰ কালেকশ্যন চাই থাকিব পাৰিব প্লাছ মোৰ লাইভবোৰ আপোনালোকে চাব পাৰিব মাধৱ হাউ বিউটিফুল থেংক ইউ মাধৱ আৰু যদি আপোনালোকক কিবা লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব চ' এইটো দেখালোঁ ইয়াৰ 2 পিচ এভেইলেবল আছে প্ৰাইজ ইজ অনলি 4000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব মই আকৌ এবাৰ দেখাই দিছোঁ প্ৰাইজ ইজ অনলি 4000 4000 ৰূপত বনোৱা পাট সোণৰ হয় তাৰপিছত আৰু এটা ডিজাইনৰ গল্পটা দেখাম এইটো বহুত দিনৰ পিছত বনোৱা হৈছে এইটো বিৰাট ধুনীয়া হয় এটা ষ্ট'নৰ নিচিনাকৈ ষ্ট'ন ডিজাইনত বনোৱা হৈছে এইটো আকৌ ৰিষ্টক হৈছে বা তোমাক আজি বহুত ধুনীয়া লাগিছে থেংক ইউ পৰি লটছ অফ লাভ চ' এইটো আপোনাৰ কথা কোৱাৰ ষ্টাইলটো বৰ ভাল লাগে থেংক ইউ ছ' মাছ দীপিকা
এইটো সো কিউট থেংক ইউ মায়া সো এইটো এটা বহুত ধুনীয়া হয় ইভেন মোৰ বহুত ভাল লাগে এইটো এনেকুৱা আপোনালোকে ষ্ট'নৰ গল্পটা চাগে দেখিছে মেবি আপোনালোকে মানে দেখিছে মানে আছে মানে মোৰ ওচৰতো আছে বাৰু দেখাই দিম আজি বহুত ধুনীয়া লাগিছে তোমাক থেংক ইউ সো এইটো ডিজাইনৰ হয় চাব পাৰে কিমান ধুনীয়া দেখিছে এইটো এটা বিৰাট ধুনীয়া এটা ইউনিক লুকিং বিউটিফুল থেংক ইউ ধুনীয়া লাগিছে বা তোমাক আজি থেংক ইউ জাহ্নবী লটছ অফ লাভ চ' এইযোৰ হৈছে গল্পটা হয় ৰূপত বনোৱা কিন্তু পাটনৰ ৰন্থলি মেড হয় হা এইবোৰ কিন্তু ৰন্থলিত বনোৱা জুৱেলাৰী হয় পাট সোণৰ হয় যিটো আমাৰ ৰ' গ'ল্ড বুলি কয় এইটো আৰু এইটো হৈছে ইয়াৰ ফুলিযোৰ কিমান ধুনীয়া আপোনালোকে গমেই পাই গৈছে মই যিহেতু মই পিন্ধি দেখাইছোঁ এয়া এইটো হৈছে গল্পটাটো মইতো উল্টাকৈ লগাইছোঁ কাৰণ অকণমান প্লেট হৈ গৈছে এনেকুৱা মানে ঘূৰ খাই গৈছে এইটো হাই গুড মৰ্ণিং ৰেণু চ' এইটোৰ প্ৰাইচটো হৈছে 4,000 4,000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব প্ৰাইজ ইজ অনলি 4,000 হৈছে ইয়াৰ প্ৰাইচ আৰু এইটোৰ ওপৰত বনোৱা পাট সোণৰ হয় কিন্তু হাই বা কি খবৰ মোৰ ভাল সেবিকা তোমাৰ হেৰি নাইচ কালেকশ্যন থেংক ইউ মেৰি আৰু এটা কথা কৈ দিওঁ আপোনালোকৰ এইটো মাৰ্কেট ভেলিউ যদি আপোনালোকে মাৰ্কেটত গৈ জাষ্ট শ্ব'ৰুমত গৈ পেলাই আপোনালোকে জাষ্ট এবাৰ সুধি চাই এইটোৰ প্ৰাইচ মোৰ ইয়াত আপোনালোকে 4,000 ল'ব পাৰে বা বাহিৰত এইটো নিয়াৰ এবাউট 6,000 এণ্ড এবভ হয় এই গল্পটাডালৰ প্ৰাইচ যদি আপোনালোকে এবাৰ চেক কৰি চায় ভেৰি কি খবৰ মায়া মোৰ ভাল তোমাৰ এইটো প্ৰাইচ ইজ অনলি 4,000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আৰু এইটো মোৰ ওচৰত 2 পিচ এভেইলেবল আছে এইটোৰ 2 পিচ এভেইলেবল আছে চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো দেই এইটো হৈছে ফুল আৰু পাত থকাৰ আৰু এইযোৰ হৈছে এই ইয়েৰিং প্ৰাইচ ইজ অনলি 4,000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব গুড মৰ্ণিং মন্দনা ভাল লাগিছে থেংক ইউ অদিতি চ' এইটো দেখালোঁ মই মোৰ নাম্বাৰটো যদি আপোনালোকক লাগে পিন পষ্ট কৰা আছে আপোনালোকে জাষ্ট তাত স্ক্ৰীনত সুমি দত্ত নাইচ বা থেংক ইউ লুকিং অসম বা থেংক ইউ কবিতা এপাত ইয়েৰিং পিন্ধি আছোঁ এটা দেখাই থাকিম আপোনালোকক মানে এটা হেৰি তাৰপিছত বাখৰুৱা মণি 1 পিচ এভেইলেবল হৈছে এতিয়াও যদি লাগে ল'ব পাৰিব ৰিষ্টক হৈছে এটা বাখৰ মণি অকল ৰঙাতহে আছে খালি অন্য কালাৰত নাই যিহেতু কলা ৰঙা নীলা চবত আছিলে বাট এতিয়া মোৰ ওচৰত অকল ৰঙাতহে এভেইলেবল হৈছে চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো চাইজটো কিন্তু ডাঙৰ দেখিছেনে আপোনালোকে এয়া বাখৰুৱা মণিবোৰ এবাৰ প্ৰাইচটো একেই হয় খালি চাইজটো এবাৰ চব ডাঙৰ এনেকুৱা বিৰাট ধুনীয়া ডাঙৰ চাইজৰ হয় আৰু ফুলিযোৰটো আপোনাক দেখাই দিছোঁ বাৰু বিউটিফুল কালেকশ্যন থেংক ইউ নয়না প্ৰাইচটো হৈছে ইয়াৰ অনলি 2,000 আগৰটো ভালকৈ নেদেখিলোঁ কোনটো বাৰু মই আগত পিন্ধাটো বাৰু পিন্ধাটো নি বাৰু চ' এইটো প্ৰাইচটো হৈছে 2,000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো প্ৰাইচ ইজ অনলি 2,000 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এয়া এনেকুৱা হ'ব এটা বাখৰুৱা মণি আপোনাৰ প্ৰাইচবোৰ কম্পেৰেটিভলি ৰিজনেবল হয় চাব পাৰে আপোনালোকে যদি মানে কাৰোবাক বেছি লাগে মোৰ প্ৰাইচবোৰ দেন আপোনালোকে গম পাই যাব বা মাৰ্কেট ভেলিউ কিমান বা মাৰ্কেট প্ৰাইচ কিমান ৰানিং হৈ আছে এইবোৰ জুৱেলাৰীত ধুনীয়া লাগিছে থেংক ইউ মই শ্বেয়াৰ কৰি দিছোঁ থেংক ইউ ছ' মাছ মনালিছা লটছ অফ লাভ এইযোৰ ফুলি আপোনাক ধুনীয়া লাগিছে থেংক ইউ প্ৰণীতা ডিব্ৰুগড়ত কেছ অন ডেলিভাৰী ডিব্ৰুগড়ত ৰেগুলাৰ নহয় কেতিয়াবা হ'ব পাৰে আপোনালোকে আমি স্ক্ৰীনশ্বট কৰি পেলাই মোক হোৱাটছএপ কৰি থ'লে হ'ব মোৰ নম্বৰটো ইয়াতে পিন পষ্ট কৰি থোৱা আছে চ' এইটো প্ৰাইচটো হৈছে 2,000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব 2,000 হৈছে ইয়াৰ প্ৰাইচ খালি ৰেডতহে আছে অকল ৰঙাতহে পাব kandi অন্য কালাৰ নহ'ব অকল ৰেডত হ'ব চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ডিব্ৰুগড়ত কেছ অন ডেলিভাৰী যদি আপোনাক লাগে আপুনি মোক হোৱাটছএপ কৰি থ'ব যিদিনাখন হ'ব সেইদিনাখন মই আপোনাক পঠাই দিম ধুনীয়া লাগিছে বা থেংক ইউ গল্পটাটো স্মৃতি কোনটো গল্পটা বাৰু স্মৃতি আকৌবাৰ দেখাইছোঁ স্মৃতি ৰেখাই কৈছে গল্পটাটো ভালকৈ নেদেখিলে আগৰটো অ'কে মই আপুনি কৈছে কাৰণে আকৌবাৰ দেখাই দিছোঁ এইটো আছিলে নেকি বাৰু এইটো ৰঙা কাপোৰত মজা লাগিছে থেংক ইউ সুমি বা তোমাক আজি বহুত ধুনীয়া লাগিছে থেংক ইউ জানমণি এইটো নেকি বাৰু চাব পাৰে এইটো হৈছে গল্পটাটো যিটো মই অকণমান আগত পিন্ধি দেখাইছিলোঁ এইটো আৰু প্ৰাইচটো হৈছে 4,000 4,000 এনেকুৱা পাত আৰু এনেকুৱা মাজে মাজে ষ্ট'ন হ'ব বা আপোনাক ক'ত পাম মোৰ ঘৰ যোৰহাট মৰিয়নি হয় যোৰহাট মৰিয়নি হৈছে মোৰ ঘৰ চ' যদি তুমি ইচ্ছা কৰা ইয়াত আহি নিজে চাই পচন্দ খালি মোক কল কৰি আহিলে হ'ব কাৰণ আৰু পাৰিলে যিমান পাৰা আগবেলা আহিলে ভাল পাওঁ মানে তোমাৰ 10টাৰ পৰা 2টা 3টা বা 2টালৈকে আহিব পৰা আৰু তাৰপিছত হ'লে অলপ প্ৰব্লেম হৈ যায় চ' অ'কে এইটো মই দেখালোঁ যদি ইয়াৰ ভিতৰত আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব নলবাৰীত কেছ অন ডেলিভাৰী নলবাৰী পিনে নহ'ব যদি আপোনাক একাউণ্ট পে'মেণ্ট কৰে থ্ৰু DTDC কুৰিয়াৰ পঠাই দিব পাৰিম কেছ অন ডেলিভাৰী নলবাৰীত নহ'ব ইয়াৰ আগৰটো নেকি ইয়াৰ আগৰটো কোনটো দেখাইছিলোঁ বাৰু সেই থুৰীয়া থকাটো ৰ'বা মই আকৌবাৰ দেখাই দিছোঁ
ওকে এইটো নেকি বাৰু আকৌবাৰ দেখাইছোঁ আপোনালোকে যেতিয়া কয় তেতিয়া ভাল লাগে আপোনালোকে এইটো চাওক এইটো আছিল নেকি বাৰু স্মৃতি ৰেখা এইটো আছিলে নেকি বাৰু মই যিটো দেখাইছিলোঁ আগত এইটো নেকি বাক্সা হোম ডেলিভাৰী হ'ব নেকি বাক্সা হোম ডেলিভাৰী নহয় একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰ পঠাই তেতিয়া আপোনালোকে নিজে তাৰপৰা পাব এইটো আছিলে নেকি বাৰু এইটো আৰু এইটো প্ৰাইচটো ছেইম হয় 4000 4000 গল্প থাকিলে প্ৰব্লেম হৈ যায় চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব মোৰ নাম্বাৰ ইয়াতে পিন পষ্ট কৰি থোৱা আছে যোৰহাটত গ'লে পাম নহয় বা আপোনাক পাবা যোৰহাট মৰিয়নি হয় একজেক্ট যোৰহাট নহয় ডিষ্ট্ৰিক্ট পৰে যোৰহাটৰ পৰা অলপ দূৰ আহিব লাগিব আৰু গুৱাহাটী হোম ডেলিভাৰী হ'ব নেকি গুৱাহাটী আপোনালোকে একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰত পঠাই দিওঁ তেতিয়া গুৱাহাটী পাই যায় গুৱাহাটী নেক্সট ডে পায়ে যায় ফাৰ্ষ্ট আজি পঠালে কাইলৈ পাই যাব তেনেকুৱা পিন্ধি থকা ইয়েৰিংযোৰ কিমান এইযোৰ মই ছেটৰ লগৰ হৈছোঁ ছিংগলকৈ মই ক'ব নোৱাৰিম প্ৰাইচটো মই শ্বৰ্টলি জনাম বাৰু আপোনালোকক কিমান হয় এই প্ৰাইচটো কিমান হ'ব যোৰহাটত কেছ অন ডেলিভাৰী হ'বনে যোৰহাটত কেছ অন ডেলিভাৰী মনালিছা কাইলৈ আছে কাইলৈ কেছ অন ডেলিভাৰী আছে যোৰহাটত আপোনালোকক যদি লাগে যোৰহাটত তেতিয়াহ'লে কাইলৈ ল'ব পাৰিব আপোনালোকে খালি স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰি থ'ব এইটো মোৰ পিন পষ্ট কৰি থোৱা আছে মোৰ নাম্বাৰটো যাতে আপোনালোকৰ কনফিউজন নহয় গুড মৰ্ণিং বা আজি ফাৰ্ষ্ট চাইছোঁ থেংক ইউ সংগীতা ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন বা আপোনাক ধুনীয়া লাগিছে দেখিব থেংক ইউ যোৰহাটত যদি আপোনালোকক লাগে আপোনালোকে আজি বুকিং কৰিব লাগিব তেতিয়া আপোনালোক কাইলৈ পঠিয়াই দিয়া হ'ব আদাৰৱাইজ আপোনালোকক মোৰ ইয়াৰ পৰা 10টা বজাত ডেলিভাৰী হয় টিল 12টালৈকে থাকে এইবাৰ পাঠোন নে গ'ল্ড পলিচ পাঠোন এইবোৰ চব পাঠোনৰ হয় দেই বেছিভাগ পাঠোনৰ বস্তু মই দেখাওঁ গ'ল্ড পলিচৰো দেখাম বাৰু গ'ল্ড পলিচৰ আছে বাট পাঠোনৰটো বেছিকৈ আজিকালি চবেই পাঠোনৰ বস্তুটো লয় ন থেংক ইউ বা অ'কে সংগীতা বৰ ধুনীয়া লাগিছে বা থেংক ইউ পল্লৱী চ' এইটো দেখিছে আপোনালোকে 5টা বাখৰুৱা মণি এইটো কিন্তু গ্ৰীণ আৰু ৰেডতহে আছে অকল এইটো কম্বিনেশ্যনত কিন্তু মাল্টি কালাৰ নহয় এইটো 3টা ইয়েৰিংযোৰ ছেটটো দেখাব ইয়েৰিংযোৰ সৈতে ছেটটোতো মই দেখাইছিলোঁ অকণমান আগত হেভি ছেট হয় এইটো আপোনাক দেখাম বাৰু মই আপুনি ক'ৰ পৰা লাইভ কৰিছে মই যোৰহাট মৰিয়নি পাৰফেক্ট মোৰ যিটো একজেক্ট মোৰ লোকেশ্যন হয় এইটো মৰিয়নি হয় এইযোৰ হৈছে ইয়েৰিং আৰু এইটো হৈছে গ্ৰীণ আৰু ৰেড কম্বিনেশ্যনত মাল্টি কালাৰ নহয় কিন্তু দেই এইটো দুটা হয় ইয়াত দুটা কালাৰ আছে ওপৰত যিটো ৰেড আৰু গ্ৰীণ এইটো দুটা কালাৰ কম্বিনেশ্যনৰ হয় আৰু এইটো গ্ৰীণ এণ্ড ৰেড কম্বিনেশ্যন প্ৰাইচ ইজ অনলি 3000 বা আজি ফাৰ্ষ্ট টাইম চালোঁ আপোনাৰ লাইভ থেংক ইউ জিটু মষ্ট ৱেলকাম জনাইছোঁ আজি দেৰি হ'ল আহোঁতে একো নাই দেৱী মই 11টাত আহিছোঁহে বেছি টাইম হোৱাও নাই বাৰু মোৰ একো নাই চাই যাব পাৰিবা দেৰগাঁৱত COD হ'ব যোৰহাটত হ'ব আৰু গোলাঘাটত COD হ'ব বা মই অৰুণাচলত তিজু পামনে একাউণ্ট পে'মেণ্ট কৰিলে চব জেগাতে হ'ব আপোনালোকে বেংক ট্ৰেন্সফাৰ কৰিব লাগিব তেতিয়া আপোনালোকে চব জেগাতে একাউণ্ট পে'মেণ্ট কৰিলে কুৰিয়াৰ ছাৰ্ভিচ থ্ৰু দি যায় আপোনালোকৰ তাত নিজে কালেক্ট কৰিব পাৰিব বা আপোনাৰ ঘৰৰ ওচৰ যদি হয় তেতিয়া আপোনাৰ ঘৰতে দি থৈ যাব হোম ডেলিভাৰী হ'ব ধুনীয়া লাগিছে বা তোমাক থেংক ইউ চন্দ্ৰমিতা তাৰপাছত গোলাঘাটত COD হ'ব ডেইলি যোৰহাটত কাইলৈ কেছ অন ডেলিভাৰী আছে আৰু যোৰহাটত আপোনাৰ আকৌ উইকেণ্ডত হ'ব এদিনলৈ এদিন চবৰ বস্তু একেলগে পঠিয়াম মানে এদিনকৈ কাৰণ যোৰহাটত বহুতখিনি ডেলিভাৰী থাকে যিহেতু মোৰ ঘৰ ওচৰৰ হয় বৰ বেছি দূৰ নহয় সেইকাৰণে যোৰহাটত মোৰ বহুতখিনি কুৰিয়াৰ যায় ওচৰৰ কাৰণে চবেই ল'বলৈ ভাল পায় কেতিয়া পাম বা মই অৰ্ডাৰটো দি থৈছোঁ যোৰহাটত কাইলৈ পাবা কাইলৈ অৰ্ডাৰ যাব আজি বহুতো অৰ্ডাৰ নগ'ল চ' কাইণ্ডলি আই এম চৰি আজি বতৰ বহুত বেয়া সেইটো কাৰণে আজি কেছ অন ডেলিভাৰী নহ'লে যোৰহাটত কাইলৈ হ'ব চ' কাইলৈ ডেলিভাৰী ল'ব পাৰিবা আৰু গোলাঘাটত ডেইলি হ'ব খালি নিজে ৰিচিভ কৰিব লাগিব আৰু তাত 100 rupees চাৰ্জ এক্সট্ৰা হয় 100 rupees চাৰ্জ এক্সট্ৰা এইটো গোলাঘাটত নিজে ৰিচিভ কৰাৰ কাৰণে ইয়াৰ পৰা দূৰ আছে চ' গোলাঘাটৰ পৰা নিজে ৰিচিভ কৰিব লাগিব তাৰপাছত তাত 100 rupees শ্বিপিং চাৰ্জ হয় মৰাণত হ'বনে মৰাণতো হ'ব লাগে মোৰ নম্বৰ স্ক্ৰীনশ্বট কৰি থ'বা শিৱসাগৰ মৰাণ আৰু ডিব্ৰুগড় এইটো ছাইডেও হয় খালি ডেইলি নহয় কোনোবা দিন নহ'লে কোনোবা দিন হ'ব সেইদিনা আপোনালোকে যাতে মোক স্ক্ৰীনশ্বট দি থয় মই তেতিয়া আপোনালোকৰ নাম আৰু আপোনালোকৰ যিটো লৈছে সেইটো লিখি থ'ম বোকাখাটত হ'বনে বোকাখাটত নহ'ব বাৰু বোকাখাটততো COD নহ'ব গুৱাহাটীত COD নহ'ব আপোনালোকে একাউণ্ট পে'মেণ্ট কৰিলে থ্ৰু DTDC পঠিয়াই দিব পাৰিম এইকেইদিন গুৱাহাটীত COD কৰিলোঁ কাৰণে বহুতে ল'লে ধৰক এনেকৈ যদি মই আকৌ যদি পৰা যায় তেতিয়া মই আপোনালোক কৈ দিম মাজুলীত মাজুলীত একাউণ্ট পে'মেণ্ট কৰিলে চব জেগাতে হ'ব খালি পে'মেণ্টটো আপোনালোকে একাউণ্ট থ্ৰু কৰিব লাগিব চ' এইটো এটা মাল্টি কালাৰ দেই এইটো কিন্তু মাল্টি কালাৰ হয় এইটো দুটা কালাৰ নহয় আগৰ যিটো দেখাইছিলোঁ সেইটো আছিলে 2 কালাৰ এইটো গ্ৰীণ আৰু ৰেড কম্বিনেশ্যনত আছিলে বাট এইটো 3টা কালাৰত আছে ডেট মিনছ ৰেড ব্লু আৰু গ্ৰীণ এইটো হৈছে মাল্টি কালাৰ আৰু এইটো প্ৰাইচটো ছেইম হৈছে 3000 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব প্ৰাইচ ইজ অনলি 3000 এটা বাখৰমণি প্ৰাইচ কিমান 2000 আছে এটা বাখৰুৱা প্ৰাইচ 2000 তাৰপিছত এনেকুৱা আপোনালোকে গ্ৰীণত লাগিলে গ্ৰীণত বাখৰমণি পাব
সবৰে কিন্তু এপিছে এভেইলেবল আছে সো যদি লাগে আপোনালোকে ইনষ্টেন্ট বুক কৰিব কাৰণ এবোৰ বেছিকে নাই মানে সব শেষ হ'বলৈ হ'ল বাখৰামণি সব লাষ্ট ষ্টক হয় শেষ হ'বলৈ হৈছে পাট সোণৰ কিমান দিন ওয়াৰেন্টি ৰূপত বনোৱা বস্তু আপোনালোকে লাইফ টাইম গ্যাৰান্টি পায় লাইফ টাইম হয় কাৰণ ৰূপৰ বস্তুটো আপোনাৰ ৰূপ সোণৰ বস্তুটো আপোনালোকৰ 6 মাহ এবছৰ বা 3 বছৰ তেনেকা গ্যাৰান্টি নাথাকে আপোনালোকে জানে যে ৰূপৰ হোল লাইফ গ্যাৰান্টি আৰু সোণ ৰূপ এইকেইটা বস্তু লাইফ টাইম গ্যাৰান্টি হয় ইউজৰ ওপৰত ডিপেন্ড হয় কিছুমান বস্তু এভয়েড কৰিবলৈ কয় মই অলৰেডি মেনশন কৰি দিছো সেইখিনি বস্তু এভয়েড কৰিব লাগে তেতিয়া আপোনালোকৰ হোল লাইফ গ্যাৰান্টি আৰু ৰিপলিশেবল হয় জুহাটত ক্যাশ অন ডেলিভাৰী হ'ব নি কাইলে হ'ব দীপশিকা কাইলে জুহাটত ক্যাশ অন ডেলিভাৰী আছে তোমাক যেটো লাগে ধৰা স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰি থবা মোৰ নাম্বাৰটো ইয়াত পিন পোষ্ট কৰি দিয়া আছে পিনি থকা ইয়াৰিংছৰ বৰ ভাল লাগিছে হয় এজুৰো এনেও ধুনিয়া বাৰু এটো আপোনালোকক যদি অৰ্ডাৰ দিব লগা হয় ইয়াত নম্বৰ যেটো দি থোৱা আছে এটো পিন পোষ্ট তাৰ নম্বৰটো আপোনালোকে ল'ব এটো মোৰ WhatsApp নম্বৰ হয় আপোনাৰ লাইভটো শেয়াৰ কৰিলো বা থ্যাংক ইউ সো মাচ এইটো হৈছে ইয়াৰ ফুলি এটো হৈছে পুৰা গ্ৰীনত কিন্তু দেই ইয়াত কিন্তু বেলেগ কালাৰ নাই ইয়াত অনলি গ্ৰীন আছে আৰু প্ৰাইসটো হৈছে ইয়াৰ প্ৰাইসটো হৈছে অনলি সৰি 3000 গুৱাহাটীত ক্যাশ অন ডেলিভাৰী হ'ব নি বা গুৱাহাটীত নহয় গুৱাহাটীত তোমাৰ ক্যাশ অন ডেলিভাৰী নহয় যদি একাউণ্ট পেমেন্ট কৰা মই থ্ৰু ডিটিডিসি কৰিয়াৰ পঠাই দিব পাৰিম তেতিয়া খালি ক্যাশ অন ডেলিভাৰীটো নহয় গুৱাহাটীত হৈছিলে মাজত এদিন বা দুদিন কেতিয়াবা হয় আৰু লখিমপুৰত হ'ব নি ডেলিভাৰী লখিমপুৰত হ'ব খালি একাউণ্ট পেমেন্ট কৰিলে মই ডিটিডিসিত পঠাই দিম তোমালোকে স্ক্ৰিনশ্বটবোৰ মোক দি থবা যিদিনাখন হ'ব সেইদিনাখন পঠাই দিম সো এতিয়া মই ৰেডটো দেখাই দিছো 5টা বাখৰমণি ৰঙাটো এভেইলেবল এই সব পাট সোণৰ হয় কিন্তু এই সব সিলভাৰ বেসড ৰূপত বনোৱা পাট সোণৰ এইটো হৈছে ৰেডত দেই 5টা বাখৰুৱা ৰেডত এইটো হৈছে 5টা বাখৰমণি আৰু এইজু হৈছে ইয়াৰ ফুলি আৰু প্ৰাইস ইজ অনলি 3000 এইজু হৈছে এনেকুৱা ফুলি আৰু প্ৰাইসটো হৈছে 3000 অনলি সো যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিবা 5টা বাখৰমণি হয় এইটো অনলি ইয়াৰ প্ৰাইসটো 3000 বাখৰামণি যিবোৰ এটা আছে হেবোৰ সব 2000 কে আৰু যিবোৰ 5টা কে আছে হেবোৰ সব 3000 কে যোনটো কালাৰ নল মাল্টি কালাৰ ৰেড ব্লু ৰেড গ্ৰীন বা ৰেড মনি ব্ল্যাকত আছে নি ব্ল্যাকত আছিল শিখা বাট অলৰেডি সোল্ড আউট হৈ গল শেষ হল মানে ব্ল্যাকত এতিয়া নাই অকল ৰেড গ্ৰীন মই দেখাই দিছো ৰেড গ্ৰীনৰ দুপিস আছে আৰু ৰেডত হ'ব অনলি ৰেডত আছে আৰু মাল্টি কালাৰত আছে আৰু নাই এইগিটাহে বাখৰমণি আছে আৰু ব্ল্যাক এবোৰ নাই ব্ল্যাকটো নহব সার্ভিসত ইতিয়া মই আপোনালোকক অলপ বেলেগ কালেকশন দেখাম আৰু চাও আৰু কি দেখাও আৰু দুগদুগি দুটা মান দেখাই দিছো আপোনালোকক দুগদুগি নহয় আৰু এটা বস্তু আছিল বাহিৰ গৈছো দেখাবলৈ মোৰ সেটটো পঠালে নেকি স্যাটাৰডে অৰ্ডাৰ কৰিছিলো স্যাটাৰডে যদি অৰ্ডাৰ কৰিছে তেতিয়ালে গৈছে যোনে অৰ্ডাৰ কৰি থোৱা আছে তেওঁলোকৰ বস্তু বাৰ গৈছে বাৰু আপোনালোকে টেনচন নলব পাই যাব কি খবৰ বা বহুত দিনৰ মূৰত মোৰ ভালে লাইভটো শেয়াৰ কৰিলো দে থ্যাংক ইউ ব্লু কালাৰ বাখৰমণি হ'ব নেকি নাই ব্লু কালাৰটো নাই ওৱান কালাৰবোৰ খুব বেছি এপিস বা দুপিস বনোৱা হয় লগা লগ সেল হৈ যায় এইবোৰ নাথাকেগে গুৱাহাটীত ক্যাশ অন ডেলিভাৰী নহয় যদি আপুনি একাউণ্ট পেমেন্ট কৰে থ্ৰু ডিটিডিসি কৰিয়াৰ পঠাই দিও তেতিয়া নিজে আপোনালোকে গুৱাহাটীত নেক্সট ডে পাই যায় আপোনাৰ কথাবোৰ ভাল লাগে শুনি থ্যাংক ইউ শিখা থ্যাংক ইউ সো মাচ ইয়াৰ শেষ হ'বলৈ হৈছে জেঠিপটা সেট ওয়াও ইয়াৰিংছবোৰ বহুত ভাল লাগিছে হয় বাই থ্যাংক ইউ সো এইজোৰ এটো দেখিছে এটো অকল 2 পিসে আছেগে লাষ্ট ষ্টক দে শেষ হ'বলৈ হ'ল আৰু সো যদি লাগে ল'ব পাৰিব বিৰাট ধুনিয়া জেঠিপটা হয় আৰু অকল লাষ্ট ষ্টক অকল 2 পিসে এভেইলেবল আছে সো যদি লাগে ইনষ্টেন্ট বুক কৰিব আৰু ব্ল্যাক থুৰিয়া হ'ব নেকি আছে বুলো মানে আছে ব্ল্যাক থুৰিয়া হ'ব এইটো হৈছে ইয়াৰিংছবোৰ যথেষ্ট বিগ হয় এনেকা ডাঙৰ হ'ব লাভলি বা থ্যাংক ইউ এঞ্জেল এইটো আৰু ইয়াৰ প্ৰাইসটো হৈছে অনলি 44,400 টকা যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিবা ডাঙৰ সাইজৰ জেঠিপটা হয় মিডিয়ামটো নপৰে একচুয়ালি অলমোস্ট ডাঙৰে হয় মানে মিডিয়ামো নহয় মিডিয়ামতকৈ অলপ ডাঙৰ আৰু এইজু হৈছে ইয়াৰ ফুলি প্ৰাইসটো হৈছে 44 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব এইজু হৈছে ইয়াৰ ডিজাইনৰ জেঠিপটা পাত জেঠি বুলি সৰি জেঠিপটা বুলি কয় এইটো সাইজৰ হ'ব আৰু নগাঁৱত সিওডি হ'ব নি নগাঁৱত সিওডি নহয় আপোনালোকে একাউণ্ট পেমেন্ট কৰিলে মই থ্ৰু ডিটিডিসি কৰিয়াৰ পঠাই দিব পাৰিম এইটো লকাপৰা আছে নেকি লকাপৰা অকল এটা পিছে আছে অকল এটাহে আছেগে মই দেখাম বাৰু এইটো আজি ফাৰ্স্ট হৈছে তোমাৰ লাইভ বা থ্যাংক ইউ তনুপ্ৰিয়া ওয়েলকাম টু ৰাইচিস কালেকশন পাৰিলে মোৰ পেজটো ফলো কৰি লবা এইটো আৰু এইটো প্ৰাইসটো হৈছে 44 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইটো অকল 2 পিস এভেইলেবল আছে এইটো একদম উচ্চপা দেখাই দিছো এইটো হ'ব পাট সোণৰ হয় আৰু এইজু হৈছে ইয়াৰ হেঙ্গিং ফুলিজু বহুত ডাঙৰ এয়া গুড আফটাৰনুন সবিতা এইটো ব্ল্যাকত হ'ব নেকি এনেকুৱা ব্ল্যাকত নাই অকল ৰেডত হয় মই যেটো ওয়ান কালাৰবোৰ খুব কম বনাও কাৰণ সবে নলয় মোৰ পাৰ্সেলটো পঠালে নেকি বা হয় সুমন তোমাৰ বস্তু পঠোৱা হ'ল মানে সবে এক কালাৰ নলয় হেতু কাৰণে মানে বস্তুবোৰ
বেছিকৈ অৰুণাচলত হ'ব নেকি বা হ'ব অঞ্জনা মোক হোৱাটছএপ কৰিবা মোৰ নম্বৰ অলৰেডি স্ক্ৰীনত দি থোৱা আছে সেইটো নম্বৰ তুমি হোৱাটছএপ কৰিবা চ' পঠাই দিয়া হ'ব তাৰপিছত এতিয়া যিটো দেখালোঁ জেঠিপতা এনেকুৱা দুটা চাইজ বা কুৰ্তিটো ভাল লাগিছে থেংক ইউ চ' এতিয়া মই এটা এইটো টাইপৰ দেখাইছোঁ পাট জেঠি দেই এইটো পাট জেঠি এইটো যিটো দেখালোঁ সেইটো আছিলে চিম্পল জেঠি সেইটোত কিন্তু পাট নাই আৰু ইয়াৰো অকল 1 নে 2 পিচ এভেইলেবল আছে চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব বৰ ধুনীয়া লাগিছে বা থেংক ইউ এইটো হৈছে পাট জেঠি ওপৰ পিনে এনেকুৱা পাট আছে দেই এনেকৈ পাট হ'ব আৰু এইটো জেঠি পতা হ'ব চাইজটো কিন্তু এইটো ডাঙৰ চাইজ হয় ইয়াতকৈ যদি সৰু লাগে সৰু এটা এভেইলেবল আছে আৰু এইটো প্ৰাইচটো হৈছে 55 5,500 টকা এইটো 5,500 হ'ব আৰু ইয়াৰিংছটো বিৰাট ডাঙৰ হয় বহুত বিগ চাইজৰ হয় 55 হৈছে ইয়াৰ প্ৰাইচ বিগ চাইজ জেঠি পতা এইটো কিন্তু ডাঙৰ চাইজৰ জেঠি পতা হয় চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আৰু ইয়াতকৈ যিটো সৰু হয় সেইটো আপোনালোকে পাব 53 5,300 ধুনীয়া লাগিছে বা থেংক ইউ পল্লৱী এইটো আপোনালোকে ল'লে 55ত পাব আৰু ইয়াতকৈ যিটো সৰু হয় সৰু মানে স্লাইট অলপ ডিফাৰেণ্ট হয় তেতিয়া আপোনালোকে সেইটো পাব 53 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব অকল 2 পিচ এভেইলেবল আছে এইটো ৰূপত বনোৱা পাটনৰ ৰংথলী মেড গহনা হয় চ' এইটো দেখা চ' যদি লাগে ইনষ্টেণ্ট ভাল লাগিছে চাই আজি প্ৰথম চাইছোঁ থেংক ইউ ছ' মাছ মালবিকা ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন আজি আপোনালোকে যাতে মোৰ পেজটো ফ'ল' কৰি লোৱা যোনে যোনে ফাৰ্ষ্ট চাইছে মষ্ট ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন আৰু এতিয়া যিটো দেখাইছিলোঁ তাতকৈ সৰুটো আছে তাতকৈ অকণমান সৰুটো দেখাই দিছোঁ কি খবৰ বা মোৰ ভাল মণি এইটো তাতকৈ এটা সৰু হয় চাইজটো অকণমান সৰু বেছি সৰু নহয় বৰ বেছি সৰু নহয় এটা মিডিয়াম চাইজৰ হ'ব এইটো আৰু ইয়াৰ প্ৰাইচটো হৈছে 53 5,300 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো 53 বা তুমি পিন্ধা ইয়েৰিংছ ছিংগলকৈ পামনি অৰ্ডাৰ দিলে বনাই দিয়া হ'ব এইটো প্ৰাইচটো হৈছে 53 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ফুলিযোৰ কিন্তু ডাঙৰ হয় মিডিয়াম চাইজৰ হ'লেও ফুলিযোৰ কিন্তু ডাঙৰ হেঙিং হয় চব চ' যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো 53 আছে 56ৰ আছে এই দুটাৰে ছিংগল পিচ এভেইলেবল আছে চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব ভিডিঅ' ক্লিয়াৰ নাই হয় নিশ্চিংগীতা আকৌ ভিডিঅ' ক্লিয়াৰকৈ অহা নাই নিবাৰ কাৰণে জনাবচোন আকৌ যদি কিবা ডিষ্টাৰ্ব হৈছে ধৰিব পৰা নাই একচুৱেলি হাই বা হাই ৰাখি ক্লিয়াৰ আহিছে নাই বাৰু আপোনালোকে কাইণ্ডলি যাতে জনাই দিয়ে মোক আহিছে নাই বাৰু ক্লিয়াৰকৈ আহিছে নাই বাৰু আপোনালোকে জনাই দিয়ে নাই অহা নিশ্চিংগীতা আহিছে নাই বাৰু আহিছে অ'কে পৰবি আহিছে এটা ইয়াৰ ছেটটো আপোনালোকে চাগে মোৰ পেজত দেখিছিলে ইয়াৰ এতিয়া অকল 2 পিচে এভেইলেবল আছে চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব অকল 2 পিচে আছে দেই বহুতখিনি বনোৱা হৈছিলে এই ছেটৰ খালি অকল 2 পিচে আছে চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰা বিৰাট ধুনীয়া হয় বাখৰুৱা মণি হয় কাৰণ কেলৈ কি এইটো বাখৰুৱা মণি এনেই এটা নৰ্মেল জাপিৰ দাম আপোনালোকে জানে আৰু এইটো জাপি দাম আপোনালোকে জানে 3800 হয়গৈ বা 36 হয় আপোনালোকে বাখৰুৱা মণি দি ল'ব পাৰিব অকল 38ত আহিছে বা ধুনীয়াকৈ অ'কে ঠিকে আছে অ'কে থেংক ইউ ছ' মাছ এইটো অকল 2 পিচ আছে এভেইলেবল ওপৰ পিনে অকল বাখৰ মণি আছে কেইটা বাখৰ আপোনালোকে চাওক 8টা বাখৰ আছে 1 3 4 ইয়াত 4 আছে টোটেল 8টা বাখৰ মণি আছে আৰু ইয়াৰ ফুলিযোৰ হেঙিং হয় দেই ডাবল আপোনালোকে ধুনীয়াকৈ মানে পাবতো মানে এইটোতো পাবই মানে জাপিটোৰ লগত বাখৰুৱা মণি থাকিবই প্লাছ আপোনাৰ ইয়েৰিংছযোৰো হেঙিং আকৌ এনে এটা টপতে আপোনাৰ 35 to 36 বা 4,000 লৈকে আহি যায় বাট এই বাখৰুৱা মণি 4টা 8টা লগত আৰু ইয়েৰিংছযোৰ এনেকুৱা হেঙিং 3800 ধুনীয়া লাগিছে বা তোমাক থেংক ইউ পল্লৱী প্ৰাইজ ইজ অনলি 38 3,800তে ল'ব পাৰিব এই বাখৰ অকল 2 পিচে এভেইলেবল আছে মোৰ পেজ আৰু মাল্টি কালাৰ্ড 1 পিচ আছে মই দেখাই দিছোঁ বাৰু এইটো হৈছে ইয়াৰ ইয়েৰিং আৰু এইটো হৈছে ইয়াৰ বাখৰুৱা মণি আৰু প্ৰাইজ ইজ অনলি 3,800 টকা এইটো 3800 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব পাট সোণৰ হয় ৰংথলী মেডৰ হয় আৰু এইটো হৈছে এইটো প্ৰাইচ ইজ অনলি 38 চ' যদি লাগে ইনষ্টেণ্ট বা 53 ছেটটো ভাল লাগিছে হয় জুৰি চ' এইটো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এয়া 38 অনলি 3800 হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ মই পিন্ধি আছোঁ যিযোৰ এইযোৰ ইয়েৰিং হয় চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব অকল 2 পিচ এভেইলেবল আছে মানে ৰেডত 2 পিচ পাব বাকী আপোনালোকৰ বেলেগ কালাৰ নাই নেকি অকল ৰেডত 2 পিচ আছে আৰু বাকী বেলেগ কালাৰত আছে নে মই চাব লাগিব মানে এনেকুৱা মোৰ মাল্টি কালাৰটো বনাইছিলোঁ বাৰু চ' ৰেডত আপোনালোকৰ অনলি 2 পিচ আছে ৰঙাত যদি লাগে অকল 2 পিচে পাব
প্ৰাইজ ইজ অনলি 38 3800 বা আহোঁতে দেৰি হৈ গ'ল যোৱাকালি আপোনাক মেছেজ কৰিছিলোঁ বৰষা মোৰ অকণমান মানে হেৰি হৈছিলে বা পিছত ল'ম হা বনাই দিব ছেইম প্ৰাইজত এতিয়াহে পে'মেণ্ট হোৱা নাই অ'কে একো নাই প্ৰাইচবোৰ কথা মই ক'ব নোৱাৰিম কাৰণ আপোনালোকৰ প্ৰাইচটো একেই নাথাকে কেতিয়াবা আপ ডাউন চলি থাকে পাট সোণৰ বস্তু যেতিয়া বা ৰূপৰ আৰু চিলভাৰ বস্তুটো কেতিয়াবা যেতিয়া চিলভাৰ দাম কমি আহে তেতিয়া জুৱেলাৰী আপোনালোকে লেছত পাব যেতিয়া চিলভাৰ ইনষ্টেণ্ট বাঢ়ি যায় তেতিয়া জুৱেলাৰীবোৰ দাম বাঢ়ি যায় হয়তো জাপি ছেটটো আপোনালোকে কিছুমানে আগতে 32তে পাইছিলে বা 3000তে 2800তে পাইছিলে বাট এতিয়া সেইবোৰৰ দাম 38 36 হ'ল চ' এইটো কাৰণে চব বস্তুৱে আপোনাৰ আপ ডাউন চলি থাকে চ' এইটো কাৰণে যদি আপোনালোকক লাগে লৈ থ'ব পাৰে এইটো প্ৰাইজতে লৈ থ'ব পাৰে পিছত কিন্তু এইবোৰ প্ৰাইচবোৰ আপ ডাউন চলি থাকে তেতিয়া আপুনি এইটো প্ৰাইজতে পাম বুলি ক'লে মানে পচিবল নহয় চ' আৰু এটা দেখাইছোঁ মই দুগদুগী আৰু চেইন থকা এইটো এটা বিৰাট ধুনীয়া হয় বা দুগদুগী আছে নি জুৰি এইটো এটা মই দুগদুগী দেখাইছোঁ আৰু এবাৰ কৈ দিছোঁ কাইলৈ কেছ অন ডেলিভাৰী আছে যোৰহাটত যদি আপোনালোকে যোৰহাটত কেছ অন ডেলিভাৰী হয় ল'ব পাৰিব তিতাবৰ মানে কি কয় গোলাঘাটতো কেছ অন ডেলিভাৰী ডেইলি হ'ব গোলাঘাটত খালি শ্বিপিং এটা 100 ৰুপিজ এক্সট্ৰা হয় আৰু যোৰহাটত শ্বিপিং ফ্ৰী হয় চ' এইযোৰ হৈছে এটা ধুনীয়া ছেট হয় এইটো ইয়েৰিংযোৰ এনেকুৱা হেঙিং হ'ব এয়া বিৰাট ধুনীয়া এটা চিম্পল দুগদুগী হয় এইটো ইয়েৰিংযোৰ এনেকুৱা চিম্পল হেঙিঙত হ'ব আৰু এইটো এনেকুৱা ওপৰত ড্ৰপলেটছ যেনেকুৱা পানী হেৰি টাইপ থাকে এনেকুৱা টাইপৰ আছে আৰু এইটো এটা মিডিয়াম চাইজৰ দুগদুগী হয় আৰু এইটো প্ৰাইচটো হৈছে অকল 4300 টকা 43 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব এটা হাৰ ছেট হয় 43 হৈছে ইয়াৰ প্ৰাইচ বা বহুত ধুনীয়া লাগিছে থেংক ইউ নীলাক্ষী এইটো প্ৰাইজ ইজ অনলি মই ৰেডৰ লগত ৰেটটো হয়তো চাগে শ্ব' হোৱা নাই বাট অলপ ডিঙিত এনেকৈ লগাই দেখাইছোঁ আপোনালোকক এয়া প্ৰাইচ ইজ অনলি 43 চৰি 4300 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ইয়াৰ মোচত 2 পিচ এভেইলেবল আছে দুটাৰ কিন্তু ডিজাইনটো বেলেগ বেলেগ একে ডিজাইনৰ নহয় অলপ ডিজাইনটো বেলেগ বেলেগ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব প্ৰাইচ ইজ অনলি 43 4300 এইটো হৈছে আৰু ইয়াৰ ইয়েৰিংযোৰ হেঙিং হয় দেই এয়া ইয়াৰ ইয়েৰিংযোৰ এনেকুৱা হেঙিং হ'ব প্ৰাইচ ইজ অনলি 43 ধুনীয়া লাগিছে থেংক ইউ মামু চেইনৰ মণিবোৰৰ কালাৰ যায় নেকি মণিবোৰ একচুৱেলি ৰেডিয়াম বুলি কয় বাট যদি স্প্ৰে দিও লাগে তেতিয়াহে যোৱা চান্স থাকে আৰু এনেইটো বাৰু যোৱা এনেকৈ নাযায় বাৰু মই আজিলৈকে ধৰক এনেকৈ ইমান যোৱা দেখা নাই বাৰু সংগীতা হাই বা হাই সংগীতা চ' এইটো এটা ডিজাইনটো অকণমান বেলেগ ইটো মই যিটো দেখাইছিলোঁ সেইটো কিন্তু চাইডে গৈছিলে চেইনডাল বা এইটো মাজেদি গৈছে চাব পাৰে এইটো প্ৰাইচটো ছেইম হয় ছেইম প্ৰাইচ 43 ডিজাইনটো অকণমান বেলেগ হয় মাজেদি গৈছে সিটো যেনিবা কৰ্নাৰ দি গৈছিলে বহুত কৰ্নাৰ দি মানে হেৰিকে গৈছিলে আৰু এইটো মিডলত গৈছে প্ৰাইচ ইজ ছেইম 43 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি গ্ৰীণ কালাৰত পাম নি গ্ৰীণ কালাৰত বা বাখৰুৱা মণি পাবা আৰু সৰু দুগদুগী থাকে যে 1800ৰ দুগদুগী সেইবোৰ পাবা শ্বেয়াৰ কৰিলেও কি নীলাক্ষী থেংক ইউ ছ' মাছ বা হোৱাইটত আছে নেকি হোৱাইটত গলপতা পাবা আছে ভাল লাগিছে আপোনাৰ লাইফ চাই থেংক ইউ গীতাঞ্জলি লটছ অফ লাভ চ' এইটো দেখালোঁ দুগদুগী তাৰপাছত আৰু এটা দুগদুগী আছে এইটো কিন্তু প্ৰাইজো বৰ বেছি নহয় আপোনালোকে লাগিলে ল'ব পাৰিব এইটো ডিজাইনটো বৰ ধুনীয়া এয়া এইটো কিন্তু অকণমান ডিজাইনটো আনকমন চাব পাৰে দেই অকণমান বেলেগ অল আৰ পাথুন ইয়াছ সংগীতা অল আৰ ৰ গ'ল এইটো এনেকুৱা হ'ব চেইন আছে জোনবিৰি বাখৰুৱা মণি দিব পাৰিব নি জোনবিৰি এটা ছেট আছে মই আপোনালোকক দেখাম ৰিষ্টক হৈছে এইটো আপোনালোকক দেখাম বাৰু ভিডিঅ'টো নাই অহা আকৌ নাই অহা নেকি বাৰু দীক্ষা চ' এইটো এটা দেখাইছে বৰ ধুনীয়া দেখিছে ইয়াৰ চেইনডাল বিৰাট ধুনীয়া তোমাৰ নাম্বাৰটো দিব কিবা এটা অৰ্ডাৰ দিম মোৰ নাম্বাৰটো তাত পিন পষ্ট কৰা আছে আপোনালোকে যে চেক কৰিলে হ'ব স্ক্ৰীণত এইটো চেইন আছে ইয়াত চেইনত কৰি দিয়া আছে ইয়াত কিন্তু ঘেঁচিমণি নাহি বলমণি দিয়া আছে ইয়াৰ মাজে মাজে এনেকুৱা ৰেড বিটছ আৰু গল্ডেন মণি আছে প্লাছ ইয়াৰ যিটো দুগদুগী ইয়াৰ চেইনডালো যথেষ্ট বহুত চাইজটো অলপ দীঘল আছে দীঘলকৈ লেংথকৈ পিন্ধিব পাৰিব এইটো ফুলিযোৰ কিন্তু টপত আহিব আৰু ইয়াৰ প্ৰাইচটো হৈছে 36 3600 চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব প্ৰাইচ ইজ অনলি 36 হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ এনেকুৱা টপত হ'ব যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইটো বহুত ধুনীয়া লাগিছে আপোনাক থেংক ইউ মনীস্মিতা প্ৰাইচ ইজ অনলি 36 3600 যদি লাগে ইনষ্টেণ্ট বুক কৰিব যোৰহাটত COD আছে কাইলৈ যোৰহাটত COD হ'ব আৰু গোলাঘাটত ডেইলি COD আছে যেতিয়া লাগে তেতিয়া পাব খালি নিজে ৰিচিভ কৰিব লাগে বাট 100 ৰুপিজটা এক্সট্ৰা হয় জুৱেলাৰী দুগদুগী কিমান দুগদুগী 36ৰ পৰা আছে 3600ৰ পৰা দুগদুগী আছে মই দেখাম বাৰু চ' এইটো দুগদুগী এটা দেখালোঁ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আহিছে কি আপোনাক বহুত ধুনীয়া লাগিছে বা থেংক ইউ ছ' মাছ প্ৰসেনজিৎ হাই প্ৰসেনজিৎ চ' অ'কে এইখিনি দেখালোঁ তাৰপাছত আৰু এতিয়া অলপ গলপতা কালেকশ্যন দেখাম আজি ফাৰ্ষ্ট আপোনাৰ লাইভ চাইছোঁ ভাল লাগিছে থেংক ইউ ছ' মাছ দীপিকা মষ্ট ৱেলকাম টু ৰাইষ্টিজ কালেকশ্যন পাৰিলে মোৰ পেজটো তোমালোকে ফ'ল' কৰি ল'বা
সো ইয়াৰ এইবোৰ সেটও মই আপোনালোকক কৈছোৱে মোৰ সেট শেষ হ'বলৈ হৈছে সো যদি লাগে ইয়াৰ এনেকুৱা সেট ল'ব পাৰিব লখিমপুৰত COD হ'ব নি COD নহয় যদি আপুনি একাউণ্ট পেমেন্ট কৰে থ্ৰু DTDC কুৰিয়াৰ পঠাই দিওঁ তেতিয়া আপোনালোকৰ নিজৰ এড্ৰেছত পাই যাব বাট কেছ অন ডেলিভাৰীটো নহ'ব কিছুমান জেগাত কেছ অন ডেলিভাৰী দিব নোৱাৰি এইটো এটা দেখাইছোঁ বৰ ধুনীয়া পাট গল্পটা এইটো ৰিষ্টক হৈছে সো যদি লাগিলে ল'ব পাৰি এইটো বিৰাট ধুনীয়া চাব পাৰে প্ৰায় টিপ টু টিপ আছে ইয়াৰ পৰা ইয়ালৈকে আছে এইটো আৰু ইয়াৰ প্ৰাইচটো হৈছে টপত যদি লাগে 35 যদি টপত লাগে আপোনালোকৰ ফুলিযোৰ যেনিবা হেংগিং নালাগে মোক জাষ্ট টপত ফুলি লাগে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো 35 হ'ব বা ঢুকুৱাখানাত পামনি পাবা একাউণ্ট পে'মেণ্ট কৰিলে মই থ্ৰু DTDC পঠিয়াই দিওঁ চব জেগাতে পাবা ধুনীয়া লাগিছে বা আপোনাৰ ঘৰ ক'ত হয় মোৰ ঘৰ যোৰহাট মৰিয়নি হয় যোৰহাট মৰিয়নি হৈছে মোৰ ঘৰ যদি ইচ্ছা কৰা নিজে আহি চাই দিব পাৰা আদাৰৱাইজ একাউণ্ট পে'মেণ্ট কৰিলে মই থ্ৰু DTDC কুৰিয়াৰ পঠাই দিওঁ ভাল লাগিছে থেংক ইউ অংকিত যোৰহাটত ক'ত পাম যোৰহাটত তোমাৰ কাইলৈ COD আছে তোমালোকৰ ভিতৰত যিকোনো জেগা কোৰ্ট ফিল্ডৰ ওচৰত বা য'তে হওক বা চবতে COD হ'ব বাট নিজে ৰিচিভ কৰিব লাগিব নিজে আহি পেলাই ৰিচিভ কৰিব লাগিব হোম ডেলিভাৰী খালি নহয় আৰু এটা দেখাইছোঁ এইটো আৰু ইয়াৰ চেইনডাল দুটা ডিজাইনত আছে মই দেখাই দিছোঁ এনেকুৱা চেইনত লাগিলে এইটো এনেকুৱা চেইনত লাগিলে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো 36 হ'ব 3600 হ'ব চেইনটো এনেকুৱা টাইপৰ হ'ব এইটো সো বিউটিফুল থেংক ইউ সজল এইটো প্ৰাইচটো হ'ব 36 আৰু যদি টপত লাগে টপটোতো আপোনালোকে জানে এনেকুৱা যদি টপত লাগে তেতিয়াহ'লে 35 হ'ব আৰু এনেকুৱা ফুলি নালাগে যদি আৰু এটা ডিজাইন আছে সেইটো ফুলি টাইপত লাগে তেতিয়াহ'লে সেম প্ৰাইচে হ'ব 36 ফুলি কিন্তু হাই বা আই এম ফাৰ্ষ্ট টাইম মষ্ট ৱেলকাম বন্দিতা পাৰিলে মোৰ পেজটো তুমি ফ'ল' কৰি ল'বা বহুত মজা লাগিছে থেংক ইউ দিলীপ সো এইটো দেখালোঁ চেইনত সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব 35 উইথ টপ আৰু হেংগিং চৰি এইযোৰ নহয় যদি হেংগিং ইয়াৰিং হয় তেতিয়াহ'লে 36 বাখুৰামণি আছে নেকি অলৰেডি দেখাই গ'লোঁ নিতুমণি মই বাখুৰামণি অলৰেডি দেখাই গ'লোঁ মোৰ যেতিয়া লাইভটো ফিনিছ হ'ব তেতিয়া তোমাক দেখাই দিলে তুমি চাব পাৰিবা আজি ফাৰ্ষ্ট আপোনাৰ লাইভ চাইছোঁ দুলাৰী মষ্ট ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন পাৰিলে ফ'ল' কৰি থ'বা মোৰ পেজটো তেতিয়া ৰেগুলাৰ চাব পাৰিবা বহুত ধুনীয়া লাগিছে থেংক ইউ গৰিমা সো 35 উইথ টপ আৰু হেংগিং হ'লে 36 বেছি নিউ ষ্টক হৈছে সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব আৰু এটা ডিজাইন আছে এইটো ডিজাইনো বেলেগ মই দেখাই দিছোঁ সেইটো অকণমান ডিফাৰেণ্ট হয় হাই মৰমী সো এইটো ছেম হ'ব উইথ টপ 35 উইথ হেংগিং ইয়াৰিং 36 ছোৱালীজনীয়ে ইমান ধুনীয়া আৰু ধুনীয়া লাগিছে থেংক ইউ এইটো হৈছে ইয়াৰ এইটো ডিজাইন কিন্তু অকণমান তিতাবৰ আপোনাৰ দোকান আছে তিতাবৰ মোৰ দোকান নাই মোৰ ননন্দৰ দোকান আছে যদি আপুনি ইচ্ছা কৰে তাত ল'ব পাৰে বন্দনা জুৱেলাৰী সো এইটো তিতাবৰতো দোকান আছে মৰিয়নি যোৰহাটতো দোকান আছে মোৰ ঘৰৰ সো তাৰপৰা আপোনালোকে কালেক্ট কৰিব পাৰিব বা ল'ব বিচাৰিলে তাতো ল'ব পাৰিব এইটো এটা হৈছে জুৱেলাৰী এইটো প্ৰাইচটো ছেম হয় টপত হ'লে 35 আৰু যদি হেংগিং ফুলি 36 সো যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইবোৰ হৈছে সব গল্পটা কালেকশ্যন এইবোৰ সব গল্পটা পাট সোণৰ হয় কিন্তু সব ৰূপত বনোৱা পাট সোণৰ ভাল লাগিছে বা থেংক ইউ মম্পি সো প্ৰাইচবোৰ ক'লোঁ আজি ফাৰ্ষ্ট চাইছোঁ আপোনাৰ লাইভ থেংক ইউ পৰি মষ্ট ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন পাৰিলে মোৰ পেজটো ফ'ল' কৰি ল'বা সো এইখিনি দেখালোঁ আৰু এটা গল্পটা আৰু দেখাম গল্পটা কালেকশ্যন বহুত আছে 1 by 1 মই যিমানখিনি পাৰোঁ দেখাই ঢোলৰ গল্পটা এটা ৰিষ্টক হৈছে থুৰীয়া দাম জনাব থুৰীয়া প্ৰাইচবোৰ হৈছে 2300কে আৰু ডাঙৰটো এটা যিটো আছে এইটো 2500কে এটা ডাঙৰ চাইজ আছে জাপি আছে নি আছে জাপি আছে সব বস্তু পাব সবৰ বস্তু আছে মোৰ ওচৰত ষ্টক যোৰহাটত ক'ত আছে আপোনাৰ দোকান যোৰহাটত আপোনাৰ যোৰহাট মানে মোৰ দোকান যোৰহাটত নাই বা যদি আপোনালোকে কেছ অন ডেলিভাৰী লয় তেতিয়া যোৰহাটত ল'ব পাৰিব আৰু যোৰহাটত যদি নিজে যদি ল'ব পাৰে তেতিয়া পে'মেণ্ট ধৰক অনলাইন কৰিলে আৰু বা নিজে কালেক্ট কৰিব পাৰে তেতিয়া আপোনালোকে দোকান এখন আছে যোৰহাটত শ্বেয়াৰ মাৰ্কেটত আছে তাত ল'ব পাৰিব খুব ধুনীয়া কালে থেংক ইউ থুৰীয়া আছে নেকি কিমান পৰিব সো এইটো যে বিৰাট ধুনীয়া ঢোল গল্পটা এইটো এটা জাষ্ট নতুনকৈ হৈছে ৰিষ্টক হৈছে যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব বিৰাটেই ধুনীয়া এটা ঢোল গল্পটা হয় এইটো বহুতখিনি বনোৱা হ'ল আৰু বহুতে ল'লে আৰু এইটো আকৌ ৰিষ্টক হৈছে চবে ভাল লাগে কনফিউজ হৈ যাওঁ হয় ঢোল এইটো যে বিৰাটেই ধুনীয়া যোৰহাটত ক'ত দোকান আছে মই আপোনালোকক ক'ম বাৰু ক'ত যোৰহাট ক'ত আছে দোকান একচুৱেলি দোকান বুলি নহয় যোৰহাটত মোৰ কেছ অন ডেলিভাৰী হয় যদি দোকানত আপোনালোকে নিজে চাই পচন্দ কৰিব তেতিয়া এখন দোকান আছে তাত মই এড্ৰেছ দি দিম আপোনালোকে তাত গৈ পেলাই চিলেক্ট কৰিব পাৰিব এইটো হৈছে এটা ঢোলবিৰি গল্পটা হয় বিৰাট ধুনীয়া ইয়াত 6টা টোটেল এনেকুৱা 8টা ঢোল আছে হাফ ঢোল এইটো আৰু প্ৰাইচটো হৈছে 4242 সো যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ঢোলবিৰি হয় বিৰাট ধুনীয়া হাফ ঢোলৰ হয় গল্পটা চাদৰ মেখেলা লগত বেছি ধুনীয়া লাগিব এইটো পিন্ধিলে যিটো মই কুৰ্তি পিন্ধি আছোঁ সো এইকাৰণে ইয়াত শ্ব'টো আপুনি ইমান গম পোৱা নাই যেতিয়া আপুনি চাদৰ মেখেলাযোৰ পিন্ধিব তেতিয়া আপোনালোকৰ গেটআপটো ভাল লাগিব দেখিবলৈ এয়া
সো প্ৰাইস ইজ অনলি 42 আৰু ইয়াৰ অকল এপিছে আছেগে কাৰণ এপিস 3 পিস হৈছিলে মোৰ জাস্ট 2 পিস অলৰেডি বুক হৈ গৈছে অকল 1 পিস আছে সো যদি আপোনালোকক যোনে বুক কৰিব তিয়া পাব খালি অনলি 1 পিস আছে প্ৰাইস ইজ অনলি 42 সো যদি লাগে ইনস্ট্যান্ট বুক কৰিব এইটো 4200 লাভ ফাৰ্স্ট আইছো আপোনাৰ ৰিমা Hi ba the first upnar life oh thank you Rima most welcome to Rajeshre's collection do follow my page more item kita pothaise niki onima pothwa hoise tumar item pothwa hoise ekidin sobore courier bu dia hoy goise jeto courier service ama agor nista nohoy eta daily khula ase daily apnaloko bostu jabo daily goi ase daily apnar yapar bostu goi ase so poa to pai jabo apnaloke so aru eta golpota dekham itia jitu moi dekhaisilu jithi pota Lovely, thank you Sangeeta. Japi dekhabo okay apni japi sam koise moi japi le jao eta japi olop dekhai lom baru. Dhuniya lagise thank you Monima Momina. Ni kanfli epat pinile hoy epat pinisu mane epat me pinipni dekhai thaku je ekane epate ke pinhi loisu aru. Dam to kom hobo niki mur yat fixed price hoy jikhini apnaloke lok so fixed price hoy shipping free hoy তাৰ পাছত আৰু এটা দেখাইছো ফুলিজুৰ পিন্ধিয়ে লপাই বেয়া লাগিছে বুলি কৈছে যে গুৱাহাটীত এভেইলেবল হ'ব নি আপুনি একাউণ্ট পেমেন্ট কৰিলে মই থো ডিটিডিসি কুৰিয়াৰ পঠাই দিও খালি সিওডি এভেইলেবল নহয় সিওডি দিয়াটো নহব মানে গুৱাহাটীত ধুনীয়া থ্যাংক ইউ ৰিমি টুটুমনি থ্যাংক ইউ সো এতিয়া মই জাপিলে আহিছো জাপি দেখাইছো আপোনালোকক যদি জাপি লাগে ল'ব পাৰিব এটা গ্ৰীন এণ্ড ৰেড কম্বিনেশ্যনত হা এইটো মাল্টি কালাৰ নহয় গ্ৰীন এণ্ড ৰেড কম্বিনেশ্যনত জাপি হয় অকল ইয়াৰো ওৱান পিস এভেইলেবল আছে সো যদি লাগে ইনষ্টেন্ট বুক কৰিব প্ৰাইস ইজ অনলি 35 3500 টকা এইটো 35 হৈছে ইয়াৰ প্ৰাইস আৰু ইয়াৰ প্ৰাইস হৈছে 35 ফুলিজু এনেকা সেম চেনৰ নিচিনাই হ'ব সেম 35 হৈছে ইয়াৰ প্ৰাইস সো যদি লাগে ইনষ্টেন্ট বুক কৰিব ফুলিবোৰ এনেকুৱা হৈছে এনেকুৱা 35 হৈছে ইয়াৰ প্ৰাইস সো যদি লাগে ইনষ্টেন্ট বুক কৰিব 3500 এনেকা ৰঙাটো পাব বহুত কিউট লাগিছে থ্যাংক ইউ ৰিফি আপুনি পিন্ধা ইয়াৰিংজৰ কিমান এইজৰ বাৰ প্ৰাইসটো এক্সাক্ট প্ৰাইসটো ক'ব ন এইটো সেটৰ লগৰ হয় আৰু তেনেকুৱা যদি ৰঙাত লাগে ৰঙাটো ল'ব পাৰিব চিনটো আৰু এটা সেট দেখাইছো বৰ ধুনিয়া আৰু এটো একদম আজি অফাৰত আছে যেনেকৈ মই হেডনা ডাঙৰ ডাঙৰ জাপি দুটা অফাৰ দিছিলো 5000 কে হে দুটা ঝুমকা থকা জাপি হে দুটাই অফাৰ দিলো দুটা অলৰেডি সোল আউট হৈ গল তেনেকৈ আজি এটা সেট অফাৰত আছে ইয়াৰ এই চেন্ডাল বিৰাট ধুনিয়া আপোনালোকে দেখিছে এটো জাপিটো বিৰাট ডাঙৰ সাইজৰ আগৰ যেটো আপোনালোকে লৈছিলে তেনেকা সাইজৰ জাপি হয় এটো দেখিছিলে আপোনালোকে এটো আৰু ইয়াৰ যেজুৰ ফুলি হয় এজুৰ হৈছে আকো আহিলো বা মই বাহিৰত গৈছিলো ওকে ধুনু কন্টাক্ট নাম্বাৰটো দিব বা মই পে কৰিয়ে লম মোৰ স্ক্ৰিনত দিয়া আছে তুমি জাস্ট টাচ কৰিলে গম পাবা তাত পিন পোষ্ট কৰি থোৱা আছে 7002336549 এটো মোৰ নাম্বাৰ হৈছে আৰু এটো হৈছে ইয়াৰিং দে এজু হৈছে ইয়াৰিং এজু আজি অফাৰত আছে সো যদি আপোনালোকে লাগে ল'ব পাৰিব অফাৰ দিয়া হৈছে যি কোনো সেট আপোনালোকে অফাৰ ল'ব পাৰিব জাপি স্পেশালি জাপি অনলি ইয়াৰিং নাই অনলি ইয়াৰিং নহব প্ৰিয়ংকা সো এজুৰ দেখাইছো এজুৰ বিৰাট ধুনিয়া ডাঙৰ সাইজৰ জাপি হয় প্লাস এ লেংথৰ চেইনডালো বহুত দীঘলকে আছে এয়া এইটো বিৰাট ধুনিয়া সাপাই ৰেডে মিলা নাই একচুয়ালি মই ৰঙা পিনি আছো কাৰণে ধৰিব পৰা নাই সকে এয়া এইটো বিৰাট ডাঙৰ সাইজ জাপি দেখিছে আৰু ইয়াৰ ফুলিজুৰ কিন্তু এঙে হেঙিঙে হ'ব ডাঙৰ হেঙিঙে হ'ব আৰু এটো আপোনালোকৰ আজি ললে অফাৰত আছে যদি আপোনালোকে অফাৰত লয় যেনেকৈ মই আগত অফাৰ দিছিলো হে তেনেকৈ যদি এটো আপোনালোকে লবলে হয় উইথ ডাঙৰ বিগ সাইজ জাপি আৰু এনেকা ইয়াৰিং আপোনালোকে ল'ব পাৰিব বিগ সাইজ জাপি আৰু এনেকৈ ল'ব পাৰিব এইটো প্ৰাইস ইজ এইটো প্ৰাইসটো হৈছে অনলি 4800 টকা সো যদি লাগে ইনষ্টেন্ট বুক কৰিব কিমান ডাঙৰ সাইজ দেখিছে আপোনালোকে অফাৰত দিয়া আছে 4800 উইথ ঝুমকা ফুলি এনেকা ঝুমকা ফুলিত অনলি প্ৰাইস ইজ 48 সো যদি লাগে ইনষ্টেন্ট বুক কৰিব এইটো হ্যাঙ্গিং ফুলিত অকল এজুৰহে আছে খালি ওৱান পিসে আছে সো যদি লাগে 4800 ল'ব পাৰিব এনেকা 4800 এইটো দেই যদি লাগে ইনষ্টেন্ট বুক কৰিব দেখাই দিলো মই 4800 জাপিও অফাৰত আছে আৰু দেখাম আপোনালোকক জাপি সব অফাৰত থকা সো ইনষ্টেন্ট বুক কৰিব 40 বুকত কেশ অন ডেলিভাৰী নহয় আপোনালোকে মোক মেসেজ কৰি থব বা স্ক্ৰিনশ্বট বু দি থব যিদিনাখন কেশ অন ডেলিভাৰী হয় তেতিয়া মই আপোনাৰ লগালগ আপোনালোকে কল সো এইটো দেখালো মই 48 উইথ হ্যাঙ্গিং ফুলি যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব ধুনিয়া লাগিছে থ্যাংক ইউ লিলি থ্যাংক ইউ সো মাচ আৰু এটা যেটো কমন জাপি আপোনালোকে জানে আৰু সবেই জানে এটো যে এটা বিৰাট ধুনিয়া এটা হেভি জাপি হয় এটো আজি অফাৰত আছে এইটো
বিৰাট ডাঙৰ জাপি সবে জানে এইটো যে লাৰ্জ নহয় মোৰ হাতখনতকৈ ডাঙৰ চাব পাৰে প্লামবোৰ দেখাই দিছোঁ মই ইয়াত কিমান ডাঙৰ চাইজটো আৰু তলপিনে এনেকুৱা অকণি অকণি ৰঙা ঘেঁচিমণি আছে গাঁঠি থোৱা সব বিৰাট ধুনীয়া এটা আৰু ইয়াৰ টাৰ্চেলাল ইভেন বহুত ধুনীয়া হয় গল্ডেন আছে বিটছ মাজত এয়া আৰু ইয়াৰ জুমকা হৈছে ফুলিযোৰ হৈছে জুমকা অনলি লকেটত পাম নি অনলি লকেটত নহ'ব আৰু জুমকা হৈছে ফুলিযোৰ এনেকুৱা বিৰাট ডাঙৰ এটা এনেকুৱা টাইপৰ জুমকা হ'ব বিগ সাইজৰ জুমকা আৰু উইথ এইটো এটা হেভি জাপি সেট আৰু এইটো এনে একচুৱেল প্ৰাইচটো আপোনালোকে জানেই যদি পেজত চাইছে মোৰ চ' এইযোৰ আজি অফাৰত আছে চ' যদি আপোনালোকে অফাৰত লৈ ল'ব পাৰিব এইটো আৰু এইটো এনে একচুৱেল প্ৰাইচ 63 হয় 6300 টকা হৈছে ইয়াৰ প্ৰাইচ চ' যদি আপোনালোকে আজি লয় তেতিয়াহ'লে আপোনালোকে এইটো পাব অকল 58ত 5800 টকাত চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব 58 হৈছে ইয়াৰ প্ৰাইচ উইথ জুমকা ইয়েৰিং দেই এটা হেভি বহুত ডাঙৰ হয় মই দেখাই দিছোঁ আপোনালোকক পিন্ধি পেলাই বৰ ধুনীয়া লাগিছে থেংক ইউ ৰূপৰেখা চ' এইটো কিমান ডাঙৰ চাইজটো আপোনালোকে গমেই পাব এইটো চাইজ হয় প্লাছ এৰ ফুলিযোৰ এনেকুৱা জুমকা হয় 5800 টুডেজ অফাৰ আপুনি পাব আজি যদি লয় এইটো বিগ সাইজ প্ৰাইচ ইজ অনলি 58 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো চাইজৰ 58 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব ধুনীয়া লাগিছে বা থেংক ইউ সীমা ৱাও বিউটিফুল থেংক ইউ সংগীতা অনলি 58 যোনে বুক কৰিব তেওঁ পোৱা যাব কাৰণ অকল ওৱান পিছে আছেগৈ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব পোৱা যাব তাৰপিছত আৰু জাপি আছে কিছুমান আৰু এটা জাপি দেখাম এইটো ধুনীয়া এইটো আপোনালোকে ল'ব পাৰিব কিন্তু বলমণিত আছে এয়া এইটো কিন্তু বলমণিত আছে বিটছত আছে গল্ডেন বিটছত আছে ডাঙৰ সাইজৰ জাপিত চ' বিউটিফুল থেংক ইউ কিমান ডাঙৰ সাইজ দেখিছে আপোনালোকে এয়া এইটো সাইজৰ হ'ব জাপিটো বিৰাট ডাঙৰ সাইজৰ হয় আৰু ইয়াৰ ফুলিযোৰ ইভেন জুমকাই হয় সব কিন্তু পাট হুনৰ হয় দেই ধুনীয়া লাগিছে বা থেংক ইউ অঞ্জনা বিউটিফুল থেংক ইউ অঞ্জনা চ' শিল্পিকা বিউটিফুল থেংক ইউ চ' এইযোৰ হৈছে ইয়াৰ ইয়েৰিংযোৰ ঝুমকা হ'ব কিমান ডাঙৰ আপোনালোকে দেখিছে আৰু ইয়াৰ প্ৰাইচ এইটো যদি আপোনালোকে এইটো অফাৰত আছে চ' যদি অফাৰত ল'ব বিচাৰে ল'ব পাৰিব এইটো অফাৰত আছে চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইটো প্ৰাইচটো হৈছে আপোনাৰ সৰি এইটো প্ৰাইচটো আপোনাৰ 58 5800 টকা কাৰণ এইটো গল্ডেন বিটছত আছে চ' ইয়াৰ প্ৰাইচ হৈছে 58 5800 উইথ ঝুমকা ইয়েৰিং লকাৰ পৰা দেখাব নেকি বা অ'কে চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ইয়াৰ প্ৰাইচটো হৈছে 58 চ' মই জাপি কালেকশ্যন অকণমান দেখালোঁ এতিয়া মই আৰু অলপ চিলভাৰ বেছ গ'ল্ড পলিচৰ দেখাম গ'ল্ড পলিচ হ'লে দাম হ'ব নেকি গ'ল্ড পলিচবোৰ অকণমান কম থাকে মানে পাট হুনতকৈ চ' এতিয়া আপোনালোকক মই অলপ গ'ল্ড পলিচৰ মাজে মাজে গ'ল্ড পলিচৰ কিছুমান দেখাই দিছোঁ বা গুৱাহাটীত পঠায়নে পঠাই সব জেগাতে তোমাৰ যায় খালি একাউণ্ট পে'মেণ্ট কৰিব লাগিব থৈ DTDC কুৰিয়াৰ পঠাই দিওঁ মই চ' এতিয়া ষ্টাৰ্টিঙত মই এটা শিলিখামণি ছেট দেখাইছোঁ এইবোৰ কিন্তু গ'ল্ড পলিচ হয় দেই আগৰ যিটো দেখাইছিলোঁ এইটো পাটহুন হয় আগত দেখুৱাটো পাটহুন আৰু এইবোৰ হৈছে গ'ল্ড পলিচ যিটো বৰপেটীয়া মেড বুলি কয় সেইটো হয় হেল্ল' বাজনী হাই মাইনা হাই মুন বা গুৱাহাটী আহিবনে আহিব আজি প্ৰথম চাইছোঁ থেংক ইউ ছ' মাছ পিটলি ৱেলকাম টু ৰাজেশ্ৰীজ কালেকশ্যন পাৰিলে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ল'ব চ' এইটো দেখাইছোঁ এটা শিলিখামণি বিৰাট ধুনীয়া মই টাৰ্চেল লগাই থৈছোঁ যাতে আপোনালোকক পিন্ধি দেখাবলৈ ভাল হয় শিলিখামণি এটা হৈছে এইটো কিন্তু গ'ল্ড পলিচৰ হয় ৰ'ব দেই মই ভালকৈ লগাই লওঁ একচুৱেলি খুলিয়ে খাই গৈছে অৰ্ডাৰ কৰিলে বনাই দিব পাৰি নি বনাই দিব পৰা যায় খালি এতিয়া নোৱাৰিম মানে এতিয়া মোৰ বহুতখিনি অৰ্ডাৰ বনি আছে চ' এতিয়া মই অৰ্ডাৰ লোৱা নাই মানে সেইকাৰণে এতিয়া অৰ্ডাৰ ল'ব নোৱাৰিম চৰি পিছত যেতিয়া বিয়া ছিজনত একচুৱেলি এইটো টাইমত অলপ অৰ্ডাৰ বেছি থাকে চ' এইটো কাৰণে অৰ্ডাৰ ল'ব নোৱাৰোঁ যদি থকাৰ ভিতৰত যদি কিবা লাগে ল'ব পাৰিব বাট অৰ্ডাৰ এতিয়া লোৱা নহ'ব আপুনি কথাবোৰ কিয় ইমান ৰুটকৈ কয় নাজানো দেই মই নাজানো কিয় ৰুটকৈ কওঁ আৰ্টিফিচিয়েল নেচাৰ নেদেখাওঁ যেনেকৈ এজ ইউজুৱেল তেনেকৈ পাতোঁ আৰু দেই সেইকাৰণে যদি তোমাক ৰুট লাগিছে দেন এক্সট্ৰিমলি চৰি মই নোৱাৰোঁ আৰু মোৰ যেনেকুৱা নেচাৰ তেনেকুৱাই দেখাব পাৰিম আৰু ন এজ ইউজুৱেল
হলে যেনেকৈ তেনেকৈ পাৰিম আৰু বা মই মৰিগাঁও পঠাই নি পঠাওঁ সব জেগাতে যায় এইটো এটা বিৰাট ধুনীয়া হিলিখা মণি হয় আৰু এইটো মোৰ ওচৰত নতুনকৈ ষ্টক হৈছে চ' যদি লাগে আপোনালোকে ল'ব পাৰিব এইটো কিন্তু গোল্ড পলিচাৰ হয় চিলভাৰ বেছ গোল্ড পলিচাৰ হয় এটা হিলিখা হয় এনেকুৱা মৰিয়নি নতুন মাটিত হৈছে মোৰ ঘৰ ৰাজলক্ষ্মী এইটো আৰু এইটো হৈছে হিলিখা মণিটো এনেকুৱা টাইপৰ থাকিব আৰু এইটো হৈছে ওপৰত এনেকুৱা হিলিখা আৰু এইটো হৈছে এটা হিলিখা এনেকুৱা সৰু হিলিখা এটা ওলমি থাকে আৰু এইটো হৈছে ইয়াৰ এনেকুৱা তেওঁ ষ্টাইল মোকেল নেকি নাজানো দেই কিউ তেওঁ ষ্টাইল মোকেল নেকি নাজানো দেই চ' এইযোৰ ফুলি হৈছে ইয়াৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে 36 3600 বহুত ধুনীয়া লাগিছে বা থেংক ইউ বহুত ধুনীয়া লাগিছে থেংক ইউ বেয়া নাপাব কোৱাৰ কাৰণে বাট আপোনাৰ কালেকশ্যনবোৰ ধুনীয়া থেংক ইউ প্ৰিংকল থেংক ইউ ছ' মাছ এইটো আৰু ইয়াৰ প্ৰাইচটো হৈছে 36 যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আৰু একচুৱেলি কি হয় জানে নাই চবৰে ষ্টাইল বেলেগ বেলেগ হয় ন কাৰোবাৰ কথা পতা ষ্টাইল বেলেগ বা কিছুমানে হাঁহি কথা কয় বা কিছুমানে ৰুডত কয় বা কিছুমানে ৰাফত কয় বাট চবৰে নেচাৰ ন এইটো গড গিফ্ট হয় ন চ' আৰ্টিফিচিয়েল নেচাৰ নাজানো এজ ইউজুৱেল যেনেকৈ কথা পাতিব লাগে তেনেকৈ পাতোঁ যদি আপোনালোকক বেয়া লাগে দেন আপোনালোকে মেনশ্যন কৰি দিব মই মাইণ্ড নকৰোঁ বাট যদি মানে কি হয় ৰুডত কোৱাৰ নিচিনা নালাগে আই ডোণ্ট থিংক চ' মই ৰুডত কথা পাতোঁ নেকি ৰুডত কথা পতা নিচিনা আপোনালোকক লাগে নি বাৰু চ' সেইটো কাৰণে কৈছোঁ মানে এজ ইউজুৱেল ন মই যেনেকৈ আছোঁ তেনেকৈ পাতোঁ মই আৰু আৰ্টিফিচিয়েল নেচাৰ নাই আৰু যে হাঁহি আপোনালোকক ফুচলাই হাঁহি কথা ক'ব নোৱাৰোঁ মই যেনেকৈ পাতোঁ তেনেকৈ পাতোঁ ভাল পালে আপোনালোকে কমেণ্ট কৰিব আৰু নাপালে আৰু কি কৰিব ন আপোনাৰ গহনা বহুত ভাল লাগে থেংক ইউ কি মোৰ ভাল মেঘালী তোমাৰ আৰু এটা ঢোলবিৰি দেখাইছোঁ এইটো হয় ফিৰোজা কালাৰ বা জাপি টাইপৰ অসমীয়া গহনা আছে নি আছে মোৰ ভাল লাগে বা আপোনাক বহুত থেংক ইউ ছ' মাছ কাৰ্গল থেংক ইউ ছ' মাছ একদম ৰাইট সঁচা সেইটোৱে কওঁ মই একচুৱেলি নেচাৰ এণ্ড অল এইবোৰতো আমাৰ গড গিফ্ট হয় ন আমি নিজে ক্ৰিয়েট কৰি ল'ব পৰা বস্তু নহয় ন চ' এইটো কাৰণে কওঁ আমিতো গড ইজ ক্ৰিয়েটাৰ চবেই জানে তেওঁই ক্ৰিয়েট কৰিছে আমাক চ' আমাৰ এটা নিজৰ নেচাৰ লৈ আমি বৰ্ণ হৈছোঁ চ' আমি নিজে জন্ম হৈছোঁ নেচাৰ লৈ আৰু আৰ্টিফিচিয়েল নেচাৰ এণ্ড অল মই এইবোৰ নাজানো দেই মই যেনেকৈ এজ ইউজুৱেল তেনেকৈ কথা পাতোঁ যদি আপোনালোকক মই হাঁহি কথা ক'ব নোৱাৰোঁ মই যেনেকৈ পাতোঁ তেনেকৈ ভাল পাওঁ ন চবৰটো সমান নাথাকে ন মই যেনেকৈ পাতি তেনেকৈ ভাল পাওঁ কোনোবা ভাল পাইছে ভাল পাওঁ কোনোবাই ভাল নাপায় ন প্ৰব্লেম তোমাৰ কথাবোৰ ধুনীয়া শুনিলে ভাল শুনিয়ে থাকিবলৈ মন যায় থেংক ইউ ছ' মাছ অনুপ জেন্টছ হয় জেন্টছে ষ্টিল ভাল পাইছে থেংক ইউ ছ' মাছ তুমি বহুত মৰমত পাতা মোৰ ধুনুজনী থেংক ইউ ছ' মাছ ধুনু লটছ অফ লাভ তুমি তোমাৰ পিকখনত মোৰ পিক দি থৈছা থেংক ইউ ছ' মাছ লটছ অফ লাভ ধুন এনেকুৱা কিছুমান আপোনাৰ কি বুলি ক'ম আৰু আপোনাক ভাল পোৱা মানুহ এনেকুৱা থাকে ধুন এগৰাকী আপুনি তাইক চাব পাৰে তাই মোৰ পিকে দি থৈছে তাইৰ প্ৰফাইলত আজিকালি এনেকুৱা কিছুমান মানে ধৰক ইমান ভাল ফ্ৰেণ্ড পাবলৈ টান তাই মোৰ প্ৰফাইল পিক দি থৈছে আপোনালোকে চেক কৰিব পাৰে ধুন দাস লটছ অফ লাভ ধুন চ' সেয়া এইটো হৈছে এটা ঢোলবিৰি ইয়াৰ প্ৰাইচটো হৈছে হিলিখা কালেকশ্যনটো বৰ ধুনীয়া হয় হিলিখাটো বহুত ধুনীয়া ছেট আপোনাৰ তাত এক্সট্ৰা জুমকা আছে নি এক্সট্ৰা জুমকা নাইও যেনেকুৱা আপুনি তেনেকুৱাই থাকিব বা শ্ব' অফ কৰিব নালাগে হয় জিয়া ভেৰি ট্ৰু তুমি ঠিকে কৈছা শ্ব' অফ কৰিব নালাগে ন মই হাঁহি ফুচলাই কথা ক'ব নোৱাৰোঁ মই যেনেকৈ পাওঁ তেনেকৈ কওঁ আৰু দেই ভাল পালে আপোনালোকে কৈ দিব আৰু বেয়া পালেও কৈ দিব যেনেকৈ তাই এতিয়া ক'লে মই ৰুডত কথা পাতিছোঁ কি ক'বা মই ৰুডত ফাৰ্ষ্ট ক'ব লাগিব ন মই যদি লাহে আপোনালোকৰ লগত কথা পাতি থাকোঁ তেতিয়া আপোনালোকৰ জুৱেলাৰী চাওঁতে মোৰ চাই গোটেই দিনটোৱে লাগি যাব সেইকাৰণে স্পীডত কথা ক'বলৈ এইটো মানে হেবিট হৈ গ'ল আৰু হেবিচুৱেট হৈ গ'ল আৰু মোৰ সেইকাৰণে আপোনালোকে বেয়া নাপাব আৰু কথাবোৰ শুনিবলৈ চাগে ৰুড লাগে চাগে চ' এইটো ফিৰোজা কালাৰ এটা হিলিখা হয় বিৰাট ধুনীয়া হয় গল্ডেন হয় আৰু ইয়াৰ ওপৰত যিটো মণি এইটো পূৰা ৰয়েল ব্লুত হয় আৰু ইয়াৰ আপুনি বহুত ধুনীয়া থেংক ইউ হেল্ল' বেয়া নাপাব অ'কে প্ৰিয়ংকা বেয়া কিয় পাম বাৰু ন বেয়া নাপাওঁ এইটো প্ৰাইচটো হৈছে ইয়াৰ 33,300 কাৰণেতো তাৰ ঢোল হয় তাৰ ঢোলবোৰ অলপ দাম থাকে হিলিখা ছেটটো কিমান আছিলে বা 3,600 বন্দনা 36 আছিলে হিলিখা ছেটটোৰ দাম আজি ফাৰ্ষ্ট চালোঁ আপোনাৰ লাইভ বা ভাল লাগিছে থেংক ইউ সুৰভি মষ্ট ৱেলকাম টু ৰাজেশ্ৰীজ কালেকশ্যন এইটো প্ৰাইচটো 35 মই আজি প্ৰথম চাইছোঁ লাইভ ভাল লাগিছে ল'ব চেষ্টা কৰিম কেতিয়াবা অ'কে দীপাঞ্জলি একো নাই তুমি চাই থাকিবা ধুনীয়া কমেণ্টবোৰ দি যাবা কেতিয়াবা দৰকাৰ হ'লে তেতিয়াও ল'ব পাৰা একো নাই লোৱা নোলোৱা পিছৰ কথা এটলিষ্ট ধুনীয়া কমেণ্টবোৰ দি গৈছা মিনছ এ লট বা আপুনি ক'ৰ হয় মই যোৰহাট মৰিয়নি হয় কোন হয় বাবা লটছ অফ লাভ দিছে কোন হয় বাৰু চাবকে পৰা নাই চৰি দেই সুস্মিতা লটছ অফ লাভ ইউ টু সুস্মিতা চ' এইটো দেখালোঁ মই নাইচ কালেকশ্যন থেংক ইউ ৰাজশ্ৰী বা পাট জাপি পাম নি মাল্টি কালাৰ আছে পাট জাপি আছে
আমি ভাল পাওঁ দেই বহুত থ্যাংক ইউ জ্যোতি ৰাণী থ্যাংক ইউ সো মাচ কি খবৰ বা মোৰ ভাল আপোনাৰ চকুকেইটা ভাল লাগে থ্যাংক ইউ সো মাচ স্প্ৰিংকল থ্যাংক ইউ সো মাচ সো তাৰপিছত মই যেটো দেখালো আপোনাৰ তাৰপিছত যদি আপোনালোকক সিলভাৰ বেষ্টত লাগে এটা দুগদুগি আছে বৰ বেছি প্ৰাইসো নহয় একো নাই বা ওকে ৰশ্মি ভাল লাগিল চাই আপোনাৰ ফাৰ্ষ্ট চালো থ্যাংক ইউ মোপ্ৰিয়া থ্যাংক ইউ এইটো হৈছে এটা দুগদুগি যেটো আমাৰ পাথনত কৰা হৈছে তেনেকা সেম এইটো কৰা হৈছে এটা গোল্ড পলিশত আৰু প্ৰাইসটো বৰ বেছি ন অকল 2300 টকা 2300 আজি প্ৰথম চাইছো দেই ভাল লাগিছে থ্যাংক ইউ মাজনী মোষ্ট ওয়েলকাম টু ৰাজেশ্ৰীজ কালেকশন পাৰিলে আপোনালোকে সবে এবাৰ ফলো কৰি দিব মোৰ মানে পেজটো আৰু এইটো হৈছে এটা মাল্টি কালাৰ সৰি ৰেড কালাৰ দুগদুগি হয় আৰু এইটো হৈছে পাথনৰ নহয় গোল্ড পলিশৰ পাথনৰ দুগদুগি আপোনালোকে 3236 বা 38 তেনেকুৱা কিছুমান থাকে ন মিডিয়াম সাইজৰ বাট এইটো অকল পাথনৰ হয় এইটো প্ৰাইসও বেছি নহয় অকল 2300 টকা 2300 সো যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব 2300 টকাতে আপোনালোকে ল'ব পাৰিব এইটো ডিজাইনটো পাথনৰ নিচিনা কৰাইছে ফুলিজো এনেকা সিম্পল টপত হ'ব প্ৰাইসটো হৈছে অকল 2300 টকা 23 ফাৰ্ষ্ট চাইছো দেই নাইস কালেকশন থ্যাংক ইউ সুমি সো যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব হিলিকা কালেকশন ভাল লাগিছে হয় যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব এইটো কিন্তু গোল্ড পলিশৰ হয় এবোৰ মই গোল্ড পলিশৰ দেখাই আছো দেই এবোৰ কিন্তু গোল্ড পলিশৰ দেখাই আছো এবোৰ পাথনৰ নহয় গোল্ড পলিশ এবোৰ তাৰছত আৰু এটা গোল্ড পলিশৰ দেখাই দিছো ভাল লাগিছে কালেকশন বো থ্যাংক ইউ তোমাৰ চকুকিটা বৰ ধুনিয়া বা আজি ফাৰ্ষ্ট চাইছো ভাল লাগিছে থ্যাংক ইউ সো মাচ পঞ্চি নাম তোমাৰ পঢ়িবলৈকে নাপালো বাই ফাৰ্ষ্ট আপুনি পিনি থকা টপজোৰ ভাল লাগিছে থ্যাংক ইউ ফোন নাম্বাৰটো দিব মনালিসা মোৰ পিন পোষ্ট কৰি থোৱা আছে তুমি জাস্ট স্ক্ৰিনখন টাচ কৰিলে গমে পাবা মোৰ নাম্বাৰটো তাতে আছে ইয়াতে বুক কৰিব পাৰিবা এজ ইউজুৱেল তুমি সব তাতে পাবা নাইস কালেকশন থ্যাংক ইউ ৰশ্মি ৰেখা ধুনিয়া লাগিছে থ্যাংক ইউ বা পিছত গোল্ড পলিশ আকৌ কিমান মাহৰ কৰিব এনেটো সোৱা মোৰ এনেকে জুৱেলাৰী আজিলৈকে মোৰ এনেকে বক্সত থাকে বাট ৰিপলিশ কৰিব লগা নহয় যদি কিতেবা স্প্ৰে দিও বা অকমান কালাৰটো ফেড হয় তেতিয়া ৰিপলিশ কৰিব পাৰা এনেটো গুটে লাইফ লং যায় একো নহয় হোৱা নাই বাৰু আজিলৈকে ভাল লাগিছে বা মই ফাৰ্ষ্ট চাইছো আপোনাৰ লাইভ থ্যাংক ইউ সো মাচ জুনালি মোষ্ট ওয়েলকাম টু ৰাজেশ্ৰীজ কালেকশন পাৰিলে মোৰ পেজটো এবাৰ ফলো কৰি লবা আজি ফাৰ্ষ্ট চাইছো চালু বহুত ভাল লাগিছে থ্যাংক ইউ মিতালি সব পাট ডিজাইনৰ এইটো এটা আছে যদি লাগে লগাবা হেক হ'বলে হল বেছি নাইগে সো যদি লাগে ইনস্ট্যান্ট বুক কৰিব ধুনিয়া লাগিছে থ্যাংক ইউ নমিতা COD अवेलेबल COD যোৰহাটত আছে কাইলে COD আৰু গুলাহাটত আপোনালোকে COD পাব বাকিবোৰ আপোনালোকে একাউন্ট পেমেন্ট কৰিলে মই থ্ৰু DTDC কুৰিয়াৰ পঠাই দিও এটো মই লগোৱা খেলিমেলি হল মই এনেকে জাস্ট লগাই দেখাইছো বা এতিয়াহে দেখিছো 2300 দুগদুগি ৰয়েল ব্লু কালাৰত বনাই দিব পাৰিব ৰয়েল ব্লু নাইট মই ফিৰোজা কালাৰত পাবা এনেকুৱা আছে মোৰ সব ব্লু আৰু ফিৰোজা হেতু কালাৰত আছে যদি হে দুগদুগিৰ 2300 টকা দুগদুগিৰ লাগে এনেকুৱা এটা কালাৰ এটো মই লগোৱাটো খেলিমেলি হল আপুনি ফিনা ফুলিজু দামটো ফুলিজু মানে এটো সেটৰ লগৰ হয় যদি তোমাক এনেকুৱা বনাই দিব লাগে তেতিয়া হলে মই মোক কবা মই WhatsApp কৰিব বাটিটো মই লগোৱাটো খেলিমেলি হৈছে মই এনেকে লগাই প্লে পিনিছো এব যেটো ক্লেমটো লগাই লব লাগে পিছফালে উৰবাসী আজি ফাৰ্ষ্ট চাইছো মোষ্ট ওয়েলকাম টু ৰাজেশ্ৰীজ কালেকশন পাৰিলে ধুনিয়া লাগিছে বা থ্যাংক ইউ মিনু সো এইটো হৈছে এটা পাট থকা এইটো বৰ ধুনিয়া হয় চাব পাৰে ইয়া পাট থকা হয় এইটো উল্টাই হৈ আছে আজি সিধা কৰিবকে পৰা নাই আসলে খেলিমেলি হৈ গৈছে পিনহাত এনেকুৱা হ'ব আৰু ইয়াৰ ফুলিজু হৈছে মই ভালকে পিন্ধিবকে পৰা নাই আজি ফাৰ্ষ্ট টাইম ওয়াচিং সিফালি মোষ্ট ওয়েলকাম টু ৰাজেশ্ৰীজ কালেকশন ডু ফলো মাই পেজ এইটো হৈছে ইয়াৰ ইয়াৰিংজু এনেকুৱা হ'ব ঝুমকা আৰু ইয়াৰ প্ৰাইসটো হৈছে 2800 সো যদি লাগে ইনস্ট্যান্ট বুক কৰিব এনেকুৱা মাল্টি কালাৰটো পাব প্ৰাইসটো হৈছে 2800 ঝুমকা ইয়াৰিং হ'ব প্ৰাইস ইজ অনলি 2800 এব কিন্তু সিলভাৰ বেস গোল্ড পলিশৰ হয় বা মাল্টি কালাৰটো হ'ব নি এইটো সেট আছে মাল্টি কালাৰটো আছে এনেকুৱা দুটা সেট আছে একচুয়ালি মই দেখাই দিছো বাৰু এইটো প্ৰাইসটো হৈছে ইয়াৰ 2800 বা ভালনে মোৰ দেৰিয়ে হ'ল দে আজি ভাল মোৰ সুনিতা তোমাৰ কি খবৰ বা দেখাবচোন ফিৰোজা কালাৰটো ওকে বৰখা মই দেখাম বাৰু বা আপোনাৰ ইয়াৰিং কালেকশন সব চাব পাৰিম নেকি ইয়াৰিং কালেকশন তেনেকে নাইও সুস্মিতা মানে কি হ'ল এজু মোৰ সেটৰ লগৰহে মই জাস্ট এনেহে পিনি দেখাইছো ধুনিয়া লাগিছে বা থ্যাংক ইউ বিটুল ধুনিয়া লাগিছে বা থ্যাংক ইউ ভাস্কৰ জ্যোতি তাৰ পাছত মই এতিয়া আপোনালোকক মাল্টি কালাৰটো সাম গৈছা সো মাল্টি কালাৰটো মই দেখাই দিছো মাল্টি কালাৰটো আছে
বহুত ভাল লাগিছে পাট দুগদুগী আজি ফাৰ্ষ্ট কি কৈছে পাট ডিজাইন আজি ফাৰ্ষ্ট চালোঁ হয় নেকি অ'কে মাল্টি কালাৰ্ড আছে প্লাছ আৰু এটা ডিজাইন আছে সেইটো অকণমান বেলেগ হয় প্ৰাইচটো অলপ ডিফাৰেণ্ট হয় মই আপোনাক চাই থাকোঁ নিশ্চয় অৰ্ডাৰ কৰিম অ'কে চ' মাল্টি কালাৰ যিটো হয় সেইটো কিন্তু এইটো ডিজাইনৰ হৈছে মাল্টি কালাৰ এইটো হৈছে মাল্টি কালাৰ আৰু প্ৰাইচটো হৈছে 2800 2800 মাল্টি কালাৰটো ধুনীয়া অকল 2800 আছে ইয়াৰ প্ৰাইচ 2800 টকা চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিবা ফুলিবোৰ ছেইম তেনেকুৱাই হ'ব এইবোৰ 2800কে 2800 আৰু এটা ডিজাইন আছে সেইটো কিন্তু অলপ বেলেগ দেই সেইটো মই দেখাইছোঁ এইটো অকণমান ডিজাইনটো বেলেগ এইটো টাইপৰ হ'ব আজি আপোনাক ভাল লাগিছে থেংক ইউ জ্যোতিস্মিতা এইটো অকণমান ডিজাইনটো বেলেগ বিৰাট ধুনীয়া হয় এইবোৰ একদম শেষ হ'বলৈ হৈছে লাষ্ট ষ্টক হয় চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইবোৰ একচুৱেলি এইবোৰ গল্পটা লগালগ ইনষ্টেণ্ট বুক হৈ যায় চ' বেছিদিন ৰাখি থোৱা নহয় চ' যদি লাগে আপোনাক ল'ব পাৰিব প্ৰাইচ ইজ 3000 এইটো 3000 হয় কাৰণ ফুলিযোৰ যথেষ্ট ডাঙৰ হয় চাব পাৰি এইটো হৈছে গল্পটাটোৰ প্ৰাইচটো হৈছে 3000 আৰু ইয়েৰিংযোৰ বহুত বিগ চাইজ হয় ডাঙৰ চাইজৰ ইয়েৰিং হয় লাভ ধুনু বাজনী থেংক ইউ লটছ অফ লাভ ধুন এইটো হৈছে ইয়াৰ প্ৰাইচটো হৈছে 3000 ফুলিযোৰ বহুত জুমকা হয় দীঘল চ' প্ৰাইচটো ইয়াৰ 3000 হৈছে এনেকুৱা যদি ৰঙাত লাগে ৰঙাটো পাব এয়া ল'ম বা পে'মেণ্ট পিছত পে'মেণ্ট অ'কে চ' এইটো এটা বেলেগ ডিজাইন হয় এনেকুৱা টাইপৰ হ'ব এইটো ছেইম প্ৰাইচ হৈছে 3000 ৰেডত হ'ব এইটো প্ৰাইচ ইজ 3000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো হৈছে 3000 চ' এনেকুৱা 2800 আছে আৰু 3000 আছে দুটা ডিজাইন বেলেগ বেলেগ হয় আৰু ব্লেকত আছে ব্লেকটো বহুত ধুনীয়া হয় ব্লেকটোৰ ছেইম প্ৰাইচ হয় 3000 চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব এইবোৰ একদম লাষ্ট ষ্টক হয় ব্লেকৰটো মই দেখাই দিছোঁ এইটো কিন্তু অলপ পাতখিনি ডাঙৰ ডাঙৰ হয় বাট প্ৰাইচটো ছেইম হয় এইটো ব্লেকত হয় ভাল লাগিছে বা থেংক ইউ আপোনাৰ ৱে টু টক বহুত ভাল লাগে থেংক ইউ ছ' মাছ সংগীতা লটছ অফ লাভ আৰু ইয়াৰ ফুলিযোৰ এইযোৰ হৈছে এনেকুৱা বহুত ধুনীয়া থেংক ইউ বিদিশা ইয়েৰিংযোৰ এনেকুৱা ব্লেকটো এনেও ধুনীয়া লাগে এয়া ব্লেকত হয় আৰু প্ৰাইচ ইজ অনলি 3000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো কলাত হয় ব্লেকত আৰু ইয়াৰ প্ৰাইচটো হৈছে 3000 আৰু যিটো এনেকুৱা মোৰ ওচৰত ওৱান পিচ এভেইলেবল আছে চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইবোৰ হৈছে গল্পটা কালেকশ্যন চিলভাৰ বেছ গ'ল্ড পলিচৰ আৰু এগৰাকীয়ে মোক কালি ফিৰোজা ছেট এটা পিন্ধি দেখাবলৈ কৈছিলে চ' মই এইটো পিন্ধি দেখাওঁ কাৰণ তেওঁ যদি আজি লাইভ চাই আছে তেতিয়া গম পাব ইয়াৰ মোৰ ওচৰত 2 পিচ এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰিব একদম বহুত ধুনীয়া ছেট হয় অকল 2 পিচ এভেইলেবল আছে লাভ ইউ বা লাভ ইউ টু সংগীতা চ' এইটো ফিৰোজা কালাৰ মই পিন্ধি দেখাইছোঁ পিন্ধিলে আপোনালোকে গম পাব হাই বা নাপাওঁ যে আজি কিমান টাইমত হয় আজি মই যিহেতু অলপ পাছবেলা অলপ বিজি হৈ যাওঁ চ' সেইটো কাৰণে মই আগবেলা লাইভ আহি গ'লোঁ চ' সেইটো কাৰণে চ' যদি লাগে আপোনালোকক এইটো যে বিৰাট ধুনীয়া ছেট ফিৰোজা কালাৰ এইটো বিৰাট ধুনীয়া আৰু এইটো মোক এগৰাকী পিন্ধি দেখাবলৈ কৈছিলে লাইভত চ' মই তেওঁৰ কাৰণে এইটো পিন্ধি দেখাইছোঁ বৰ বেছি টাইট কৰি দিছোঁ বাৰু অলপ লুজকৈ পিন্ধি দেখাইছোঁ এইটো এটা ফিৰোজা কালাৰ গল্পটা হয় এইটো চাদৰ মেখেলাত বেছি ধুনীয়া লাগিব যিহেতু শ্ব'টো আহিব চাদৰ মেখেলাত বেছিকৈ আৰু ইয়াৰ ইয়েৰিংযোৰ এনেকুৱা হয় আৰু এইটো প্ৰাইচটো হৈছে 2700 2700 টকা হৈছে ইয়াৰ প্ৰাইচ এইযোৰ হৈছে ইয়াৰ ফুলি ফিৰোজা কালাৰ হয় এইটো ফিৰোজা কালাৰ বুলি কয় ধুনীয়া লাগিছে থেংক ইউ মনীষা প্ৰাইচ ইজ অনলি 2700 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো বেংগলোৰত হ'বনে হ'ব ৰিকুমনি চব জেগাতে যাব খালি যেনিবা আউট অফ আছাম হ'লে 150 এটা শ্বিপিং চাৰ্জ এক্সট্ৰা হয় 150 টকা এটা শ্বিপিং হয় আৰু আছাম হ'লে ফ্ৰী শ্বিপিং আছামত ফ্ৰী শ্বিপিং আজি বহুত টাইম হৈ গ'ল পাই এটাই বাজিবলৈ হ'ল চ' অ'কে মই আৰু দুটামান গল্পটা দেখাই লওঁ তাৰপিছত আৰু বৰ বেছিকৈ নেদেখাওঁ আপোনালোকৰ টাইমো হৈ গৈছে তাৰপিছত আৰু এটা দেখাইছোঁ এনেকুৱা দেই এইটো হোৱাইট এণ্ড ব্লু চৰি লাভ ইউ বা লাভ ইউ উৰ্বশী লাভ ইউ টু আৰু এইটো হৈছে হোৱাইট আৰু ৰেড কম্বিনেশ্যনত হয় আৰু ইয়েৰিংযোৰো মিৰ্জত চিঅ'ডি নহয় একাউণ্ট পে'মেণ্ট কৰিলে মই থৈ DTDC পঠাই দিওঁ আৰু এইটো হৈছে ইয়েৰিং ইয়াৰ প্ৰাইচটো হৈছে অকল 2300 টকা 2300 এনেকুৱা ৰঙাটো পাব প্ৰাইচটো 2300 টকা হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব গল্পটা বহুত আছে কালেকশ্যন আৰু পাট গল্পটাটো আপোনালোকে জানে পাট গল্পটা মোৰ ওচৰত আছে ষ্টিল এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰিব পাটত কি কালাৰ আছে আপোনালোকক আগত দেখাইছোঁ বাট আজি যোনে যোনে ফাৰ্ষ্ট চাইছে মোৰ লাইভ তেওঁলোকে চাগে আগৰ কিছুমান মিছ কৰি দিয়ে চ' এইটো কাৰণে আজি মই তেওঁলোকৰ কাৰণে স্পেচিয়েলি দেখাই দিছোঁ এইটো হৈছে এটা গ্ৰীণত এইটো হাই বা আজি তোমাক বহুত ধুনীয়া লাগিছে থেংক ইউ মমি এইটো কিন্তু ৰয়েল এইটো হৈছে একদম পটেল গ্ৰীণ কালাৰত হয় দেই এইটো গ্ৰীণ কালাৰত হয় আৰু এইযোৰ হৈছে ইয়েৰিং এইটো পটেল গ্ৰীণ কালাৰত হয় এইটো পটেল গ্ৰীণ কালাৰত হয় এইটো পটেল গ্ৰীণ কালাৰত হ'ব আৰু এইযোৰ ইয়াৰ ইয়েৰিং হ'ব আৰু প্ৰাইচটো হৈছে ইয়াৰ 2000
সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 2000 হৈছে ইয়াৰ প্ৰাইচ এইটো হৈছে পটেল গ্ৰীণ কালাৰ এইটো গ্ৰীণ কালাৰ হ'ব পুৰা পটেল গ্ৰীণত হ'ব আৰু ৱাও ইটছ সো ইটছ নাইস কালেকশ্যন থ্যাংক ইউ তাৰপিছত এনেকুৱা ৰেডত পাব আজি যোনে যে ফাৰ্ষ্ট চাইছে তেওঁলোকৰ কাৰণে মই দেখাই দিছোঁ এইটো ৰেডত হ'ব এটা ৰেড আৰু ইয়াৰিংজোৰো এনেকুৱা চিম্পলত হ'ব মই দেখাই দিছোঁ ইয়াৰিংজোৰো এনেকুৱা হ'ব ৰেডত প্ৰাইচ ইজ 2000 সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 2000 হৈছে ইয়াৰ প্ৰাইচ হোৱাইটত দেখাও না ওকে হোৱাইটত দেখাইছোঁ হোৱাইটতো আছে যদি হোৱাইটত লাগে দেন হোৱাইটটো এভেইলেবল আছে এইটো হোৱাইটটো যে জাষ্ট ৱাও হোৱাইটটো বহুত ধুনীয়া হোৱাইটৰ কালেকশ্যন জুৱেলাৰীবোৰ একচুৱেলি হোৱাইট কালেকশ্যনৰ জুৱেলাৰীবোৰ একচুৱেলি ভাল লাগে দেখিবলৈও ভাল লাগে বাট পিন্ধিলেও ধুনীয়া লাগে সো এইটো হোৱাইটত আছে প্ৰাইচটো ছেম প্ৰাইচ 2000 সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব আজি ফাৰ্ষ্ট চালোঁ ভাল লাগিল বা থেংক ইউ এইটো অনলি 2000 ইয়াৰিংজোৰ মই ইয়াতে দেখাইছোঁ হাই বৰ্ণালী এইযোৰ হৈছে ইয়াৰিং প্ৰাইচ ইজ অনলি 2000 সো যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব অনলি 2000 হোৱাইটটো চব কাপোৰৰ লগত যায় এইটো বগাটো চব কাপোৰৰ লগত মেটচ হয় প্ৰাইচ ইজ অনলি এইটো 2000 সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব এইটো হোৱাইটত আছে তাৰপাছত আৰু দেখাই দিছোঁ যি কালাৰত আছে আপোনালোকক ইয়াতে দেখাইছোঁ ব্লেকত পাব ৰয়েল ব্লুত পাব দেই এইটো ৰয়েল ব্লু 2000 কে এইবোৰ চব সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইবোৰ 2000 কে এইযোৰ হৈছে ইয়াৰিংছৰ অনলি 2000 এইটো ৰয়েল ব্লু 2000 অনলি তাৰপাছত আৰু দুটামান কালাৰ আছে এটা আছে পুৰা পিংকত অকল এপিছে আছেগৈ পিংকত যিহেতু অকল ওৱান পিচ এভেইলেবল আছে এইটো পুৰা পিংকত হ'ব 2000 বহুত ভাল লাগিছে বা থেংক ইউ অকল 2000 অকল এপিছে আছে পিংক কালাৰ পাব আপোনালোকে পিংক কালাৰত কিহৰ হয় এইবোৰ চিলভাৰ বেস্ড সব চিলভাৰ বেস্ড গোল্ড পলিশ হয় এইটো পিংক কালাৰত হ'ব প্ৰাইচ ইজ অনলি 2000 সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব আৰু এটা আছে কম্বিনেশ্যনত এইটো এটা ব্লু এণ্ড হোৱাইট কম্বিনেশ্যন বহুত আছে ইয়াৰ কালেকশ্যন আপোনালোকে যিমান পাৰে লৈ থ'ব পাৰিব আৰু বহুতখিনি বনাই থোৱা আছে আৰু ইয়াৰ প্ৰাইচ হৈছে 2000 কে হোৱাইট এণ্ড ৰয়েল ব্লু কম্বিনেশ্যন এইটো যে বিৰাট ধুনীয়া এয়া প্ৰাইচ ইজ অনলি 2000 সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব ব্লেকত লাগিলে ব্লেকতো পাব এইটো হৈছে পুৰা ব্লেকত প্ৰাইচ ইজ অনলি 2000 কে তাৰপাছত এইখিনি মুছত ইয়াৰ চবৰে ওৱান পিচ এভেইলেবল আছে সো যদি লাগে ইনষ্টেণ্ট বুক কৰিব আৰু এটা আছে ডিজাইন দেখাই দিছোঁ আৰু এটা এইটো কালাৰত আছে সো নাইচ বা এইটো মই কাপোৰযোৰ পিন্ধি আছোঁ চাই এইযোৰৰ লগতে মিলি গৈছে মিনছ কালাৰটো এইটো আৰু এইযোৰ ইয়াৰিং হৈছে প্ৰাইচ ইজ 2000 টকা সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব এইবোৰ মোৰ ওচৰত এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব আৰু এটা ছেট দেখাইছোঁ এইটো আপোনাক বৰ ভাল লাগে লাইভ চাই থাকোঁ থেংক ইউ এইটো এটা আছে অলপ বেলেগ ডিজাইনৰ এনেকুৱা টাইপৰ হ'ব আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব এইটো টাইপৰ আৰু প্ৰাইচ ইজ অনলি 2300 টকা এইটো হ'ব ইয়াৰ গল্পটাডাল প্ৰাইচ ইজ অনলি 2300 টকা আজি এইযোৰ অহা অলপ লেট হ'ল আজি হয় আজি অলৰেডি এতিয়া 1 বাজিবলৈ হ'ল মই 11টাতে আজি লাইভ আহিছিলোঁ 11:30 চৰি 11:30 আজি লাইভ আহিছিলোঁ সো অলমষ্ট এতিয়া 1 বাজিবলৈ হ'ল 1 হ'বলৈ হ'ল সো আৰু দুটামান ডিজাইন দেখাই লওঁ মই ৰিপ্লে দিবা যোগা মায়া অ'কে ৰিপ্লে মানে কিহৰ ৰিপ্লে বাৰু ৰিপ্লে মানে ইয়াতে কৰি দিছোঁ আৰু পিংক কালাৰটো মই ল'ম কি কৰিব লাগিব মোক একাউণ্ট পে'মেণ্ট কৰিবা তেতিয়া মই DTDC পঠাই দিম আৰু যদি তোমাৰ কেছ অন লাগে যোৰহাট গোলাঘাটত কেছ অন ডেলিভাৰী হ'ব সো অ'কে দেখালোঁ মই হেল্ল' আজি ফাৰ্ষ্ট টাইম চালোঁ তোমাৰ লাইভ পাহি মষ্ট ৱেলকাম পাহি ভাল লাগিছে শিৱসাগৰ পামনে একাউণ্ট পে'মেণ্ট কৰিলে মই থ্ৰু DTDC কৰিয়াৰ পঠাই দিওঁ আৰু যদি আপোনালোকে কেছ অন ল'ব পাৰে তেতিয়া নিজে ৰিচিভ কৰিব লাগিব আৰু যিটো এটা মই ফ্লাৱাৰ ছেট আপোনালোকক দেখাইছিলোঁ আগৰ লাইফত আপোনালোকে চাই থাকে বাৰু আকৌ দেখাই থাকোঁ সো ইয়াৰ অকল এপিচে এভেইলেবল আছে সো যদি লাগে ষ্টিল ওৱান পিচ এভেইলেবল আছে সো যদি লাগে ল'ব পাৰিব অকল এপিচে আছেগৈ লাষ্ট ষ্টক শেষ হ'বলৈ হ'ল ষ্টক অকল এপিচ আছে এইটো সো যদি লাগে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব অকল এপিচ আছেগৈ প্ৰাইচ ইজ অনলি 2700 অকল 2700 টকা হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ হৈছে এইযোৰ হৈছে ইয়াৰিং মোৰ গহনাটো পোৱা নাই পোৱানি চাই দিবা যোগমাই তোমাৰ অৰ্ডাৰ পঠাই দিয়া হৈছে তুমি যিহেতু পে'মেণ্ট কৰিছা সো লগালগ পঠাই দিয়া হৈছে ছানডে মাজত বন্ধ আছিলে কাৰণে নেক্সট ডে পঠোৱা হৈছে এইটো হৈছে ইয়াৰ ইয়াৰিং আৰু এইযোৰ হৈছে ইয়াৰ গলপটা আৰু ইয়াৰ প্ৰাইচটো হৈছে 2700 সো ইয়াৰ এতিয়া অকল ৰেডত অকল এপিচে আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব অকল এপিচে আছে হেল্ল' বা হেল্ল' সীমা
সো এইখিনি মই দেখালোঁ ইয়াৰ ভিতৰত যদি আপোনালোকক কিবা লাগে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু মোৰ নাম্বাৰ অলৰেডি মই দিয়ে দিছোঁ ইয়াতে পিন পোষ্ট কৰা আছে আৰু চিম্পল এইবোৰ হৈছে চিলভাৰ বেছ গ'ল্ড পলিচৰ এইবোৰ যিবোৰ দেখালোঁ মই এইবোৰ চব চিলভাৰ বেছ গ'ল্ড পলিচৰ হয় এইটো ডাৰ্ক ব্লুত হ'ব নি ডাৰ্ক ব্লু মানে কোনটো ডাৰ্ক ব্লু বাৰু ডাৰ্ক ব্লু মানে কোনটো ছেটৰ কথা কৈছা বাৰু ধৰিব পৰা নাই আৰু ডাবল ষ্টেপৰ লাগিলে ডাবল ষ্টেপৰ এটা আছে এইটো ডাবল ষ্টেপ হয় 36 হৈছে ইয়াৰ প্ৰাইচ ডাৰ্ক ব্লুত হ'ব নি এইটো মানে কোনটো এইটো মানে বুজা নাই আপোনাৰ ঘৰ ক'ত বা মোৰ যোৰহাট মৰিয়নি মোৰ ঘৰ আৰু এটা সেট ৰিষ্টক হৈছে বা বালা আছে নি বালা মোৰ ষ্টক হ'বহে কাইলৈ বা আজি হ'ব বিউটিফুল থেংক ইউ পল্লৱী ইয়াৰ এটা ওৱান পিচ এভেইলেবল আছে যদি লাগে ল'ব পাৰিব প্ৰাইচ ইজ 32 ওৱান পিচ এভেইলেবল হৈছে চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব প্ৰাইচ ইজ অনলি 32 3200 হৈছে ইয়াৰ প্ৰাইচ অকল এপিচে আছে চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব অনলি 3200 হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ এনেকুৱা ছিংগলত হ'ব বা মই তোমাৰ লাইভ চাওঁ ফাৰ্ষ্ট ভাল লাগে থেংক ইউ প্ৰিয়ংকা হাই প্ৰিয়ংকা এতিয়া লাষ্ট দেখাইছে এতিয়া যোনটো লাষ্ট দেখাইছে এইটো 32 এইটো আছে মোৰ ওচৰত ওৱান পিচ আছে চ' যদি লাগে মই হোৱাটছএপ কৰিলে গম পাব তেতিয়া ফুল গলপতা কোনটো বাৰু বহুতখিনি দেখালোঁ না একচুৱেলি ফুল গলপতা কোনটো কথা কৈছে ধৰিব পৰা নাই একচুৱেলি আপোনাৰ যিটো দেখালোঁ যে মই 2700ত ৰেটটো নেকি বাৰু ফুলিযোৰ 3টা ষ্টেপ ফুলি থকা সেইযোৰ নি বাৰু লখিমপুৰ ডেলিভাৰী হ'বনে হ'ব খালি আপোনালোকে একাউণ্ট পে'মেণ্ট কৰিব লাগিব মই DTDC কুৰিয়াৰ থ্ৰুদি পঠাই দিওঁ আৰু গেজেৰা মোৰ ষ্টিল অফাৰ্ড আছে গেজেৰা মানে ডাঙৰ সাইজৰ গেজেৰা ষ্টিল এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আপোনাৰ লখিমপুৰৰ ডেলিভাৰী একাউণ্ট পে'মেণ্ট কৰিলে আপোনালোকে সব জেগাতে পাব আৰু খালি কেছ অন ডেলিভাৰী আপোনালোকৰ যোৰহাটত আছে কাইলৈ আৰু যোৰহাটত আপোনাৰ শিৱসাগৰত আপোনালোকৰ হৈয়ে থাকে সৰি গোলাঘাটত যেতিয়া লাগে তেতিয়া পাব গেজেৰা একদম লাষ্ট ষ্টক হয় আৰু এভেইলেবল হয় সো যদি লাগে ল'ব পাৰিব লাৰ্জ সাইজ দেই বিৰাট ডাঙৰ সাইজ গেজেৰা অকল 2 পিচ আছেগে অকল 2 পিচ আছে সো যদি লাগে ল'ব পাৰিব লাষ্ট এটা দেখাই লওঁ আৰু এইটো বা উগামুখত হ'বনে একাউণ্ট পে'মেণ্ট কৰিলে সব জেগাতে যায় এইটো বিৰাট ডাঙৰ এটা গেজেৰা হয় আৰু ইভেন ফুলিযোৰ ইয়াত বহুত ডাঙৰ হয় সাইজটো বিৰাট ডাঙৰ আৰু ইয়াৰ ইয়াৰিংযোৰো এনেকুৱা বিগ সাইজৰ হ'ব এইযোৰ হৈছে ইয়াৰ ইয়াৰিং বিগ সাইজ দেই বিগ সাইজৰ বেনা আৰু এইটো বিগ সাইজৰ এটা গেজেৰা বা আপোনাৰ কালেকশ্যনবোৰ বহুত ভাল লাগে মই যোৰহাটৰ হয় অ'কে থেংক ইউ কনকনা থেংক ইউ ছ' মাছ এইটো হৈছে বিগ সাইজৰ এটা গেজেৰা আৰু এইটো হৈছে ইয়াৰ মানে কি বুলি কয় ইয়াৰিংযোৰ বহুত ডাঙৰ আৰু ইয়াৰ যিহেতু আপোনালোকে ল'ব পাৰিব ইয়াৰ লাৰ্জ সাইজ গেজেৰা আপোনালোকে একদম অফাৰত ল'ব পাৰিব ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ অনলি 54 5400 মাজুলী ক'ত পাম একাউণ্ট পে'মেণ্ট কৰিলে মই DTDCত পঠাই দিওঁ তেতিয়া আপোনালোকৰ ঘৰ এড্ৰেছত পাই যায় এইটো প্ৰাইচ ইজ অনলি 54 5400 টকাত লাৰ্জ সাইজ গেজেৰা আপোনালোকে ল'ব পাৰিব চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব প্ৰাইচটো হৈছে ইয়াৰ 5400 টকা চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব 3টা শিলিখা মুঠি খাৰু কিমান দাম 2500কে এপাতত 2500কে হয় আৰু পেয়াৰ ল'লে 5000 চ' এইটো হৈছে গেজেৰা সাইজটো আপোনালোকে গমেই পাইছে কিমান চাব পাৰে এইটো সাইজৰ এইটো 54 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব বিগ সাইজ হয় বিৰাট ডাঙৰ লাৰ্জ সাইজ বিগতো নপৰে বিগতকৈ ডাঙৰ হয় আৰু প্ৰাইচ ইজ অনলি 54 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব চ' অফাৰত আছে এতিয়া চ' যদি লাগে ল'ব পাৰিব তেনেকৈ বেনা আৰু এটা ডিজাইনৰ বেনা আছে দেখাইছিলোঁ মই ওৱান পিচ ইয়াৰ ষ্টিল ওৱান পিচ আছে চ' যদি লাগে ল'ব পাৰিব অকল এপিচ আছেগৈ এইটো অকল এপিচ হেভি সেট হয় এইটো এটা বহুত হেভি আৰু ইয়াৰ প্ৰাইচটো হৈছে 7000 ধুনীয়া লাগিছে বা থেংক ইউ অৰ্পিতা চ' ইয়াৰ প্ৰাইচটো হৈছে 7000 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো হৈছে ইয়াৰ মই যোৰহাটত ধুনীয়া লাগিছে গহনাবোৰ থেংক ইউ এইটো ইয়াৰ ছেটটো মই দেখালোঁ এইটো এটা হেভি ব্ৰাইডেল ৱেৰ হয় আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ডাঙৰে হ'ব ডাঙৰ জোনবেৰী হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 7000 7000 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আৰু এইটো এটা হেভি ডিজাইনৰ এটা ছেট হয় এনেকুৱা ব্ৰাইডেল ৱেৰ হয় কমপ্লিট ব্ৰাইডেল ৱেৰ প্ৰাইচ ইজ 7000 এইবোৰ একচুৱেলি চাদৰ মেখেলাৰ লগত বেছি ধুনীয়াকৈ বস্তুটো শ্ব' হয় মই যিহেতু কুৰ্তি পিন্ধিছোঁ সেইকাৰণে ইমান শ্ব'টো অহা নাই বাট ষ্টিল এনেকৈ দেখাই দিছোঁ আপোনালোকক এইটো ৱাও নাইচ আৰু প্ৰাইচ ইজ 7000
এইযোৰ হৈছে ইয়াৰ প্ৰাইচ আপোনাৰ লাইফটোহে চাই ভাল লাগিছে বা লাইফটোৱে চাইছোঁ ভাল লাগিছে থেংক ইউ প্ৰণীতা থেংক ইউ ছ' মাছ গুৱাহাটী চিঞৰি নহ'ব একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC পঠাই দিম তেতিয়া আপোনালোকে ল'ব পাৰিব তাৰপাছত দেখাইছোঁ আৰু এটা গেজেৰা আছে এইটো খালি ব্লেকত হ'ব কলা গেজেৰা যদি ব্লেকত লাগে ব্লেকত পাব আপোনালোকে এইটো হৈছে ব্লেকত ব্লেক গেজেৰা প্ৰাইচটো হৈছে 34 3400 34 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে ইনষ্টেণ্ট বুক কৰিব ফুলিযোৰ এনেকুৱা সেম হেঙিঙত হ'ব অনলি 34 ব্লেকত হ'ব 34 হৈছে ইয়াৰ প্ৰাইচ তাৰপিছত লকাৰপৰা লকাৰৰ পৰা চাম কৈছিলে বা লকাৰৰ পৰা মই আপোনালোকক দেখাবলৈ নহ'লে চ' এটা লকাৰৰ পৰা লাষ্ট দেখাই দিছোঁ অকল এপিচে লকাৰৰ পৰা আপোনালোকে চাই থাকে এইটো মই দেখাই থাকোঁ বাৰু ষ্টিল অকল এপিচে আছে চ' যদি লাগে আপোনালোকে ল'ব পাৰিব এইটো লকাৰৰ পৰা অকল 1 পিচ আছে অকল এপিচ আছে প্ৰাইচটো হৈছে 38 3800 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব অকল এপিচে আছে খালি 1 পিচ পাব অকল প্ৰাইচটো হৈছে 38 3800 হৈছে ইয়াৰ প্ৰাইচ এইটো হৈছে লগা থকা পোৱা বা গেজেৰা লগত ৰঙা টাৰ্চেল থকা পোৱা হ'ব নহয় হয় ৰঙা টাৰ্চেলে আছে তোমাৰ গেজেৰাত বা চিম্পল কিবা কম প্ৰাইচ হ'ব নি ষ্ট'নৰ ছেটবোৰ পাবা 1600 টকীয়া এইবোৰ আছে চ' এইটো প্ৰাইচটো হৈছে 38 3800 টকা চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 1 পিচ আছে অকল এপিচে আছে আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা এটা চাইডে হ'ব এটা চাইডে থকা প্ৰাইচটো হৈছে 38 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইটো 3800 আছে ইয়াৰ প্ৰাইচ এইটো হৈছে লকাৰ পৰা পাট সোণৰ হয় ৰয়েল ব্লু আৰু ৰেড কম্বিনেশ্যনত চ' পাট সোণৰ অকল এপিচ আছে আৰু মেচ বিৰি যদি লাগে মেচ বিৰি পাব মেচ বিৰি আছে মোৰ ওচৰত মেচ বিৰিও দেখাই দিছোঁ আপোনালোকক এইটো হৈছে মেচ বিৰি মেচ বক্স বা মেচ বিৰি বুলি কয় আপোনাক টেক্সট কৰি থৈছোঁ আপোনাৰ লাইফটো শেষ হ'লে এবাৰ ন'টিফাই কৰিব অ'কে চিয়'ৰ জ্যোতিষ্মা মই চামেই বাৰু এইটো হৈছে এটা মেচ বিৰি ছেট ডাঙৰ চাইজ কিন্তু বিগ চাইজৰ হয় ফুলিযোৰ এনেকুৱা বিগ চাইজৰে হ'ব ডাবল ষ্টেপ নহয় খালি ছিংগল ষ্টেপ যদিও বহুত ডাঙৰ চাইজৰ হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 45 4500 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব 45 হৈছে ইয়াৰ প্ৰাইচ ডাঙৰ এটা চাইজৰ মেচ বিৰি হয় ইয়াৰো 1 পিচে আছে অকল এপিচে আছে চ' যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো হৈছে মেচ বিৰি ছেট এইটো আৰু ইয়াৰ ইয়েৰিং যিযোৰ এইযোৰ এনেকুৱা হ'ব এইটো টাইপৰ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব চ' এইখিনি মই দেখালোঁ তাৰপিছত এটা 1 পিচ ষ্টিল এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰিব এপিচ এতিয়াও আছেগৈ শেষ হোৱা নাই এইটো ছেট অকল 1 পিচ আছেগৈ ল'লে ল'ব পাৰিব এইটো ষ্টিল 1 পিচ আছে আপুনি পিন্ধা ফুলিযোৰ কিমান মই ফুলিযোৰ ডেফিনেটলি এবাৰ এই ফুলিযোৰ বনাম বাৰু দেই অকল ছিংগলকৈ এই ফুলিযোৰে বনাম চ' এইটো আপোনালোকে জানেই ডাবল ষ্টেপ হয় তলত মানে ৰেড বিটছ আছে বিৰাট ধুনীয়া আৰু ইয়াৰ ফুলিযোৰ বহুত ধুনীয়া আৰু ইয়াৰো মোচত অকল 1 পিচে আছেগৈ অকল 1 পিচ আছে বহুত ধুনীয়া এটা হেভি ছেট হয় প্ৰাইচটো হৈছে ইয়াৰ এইটো 58 5800 এইটো 58 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব 5800 হৈছে ইয়াৰ প্ৰাইচ 5800 এইটো ট্ৰিপল ষ্টেপ জোনবিৰি হয় আৰু ইয়াৰ ছেটটো এনেকুৱা টাইপৰ হ'ব ইয়াত চেইন আছে চেইনৰ লগত এনেকৈ ওলাই দিছোঁ চেইনবোৰ সোমাই গৈছে এনেকুৱা চেইন আছে প্ৰাইচটো হৈছে 58 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এনেকুৱা হ'ব চেইনবোৰ তলপিনে এনেকুৱা হেঙিং চেইন হ'ব প্ৰাইচ ইজ 58 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব এইটো 58 অকল 1 পিচে আছে এটা হেভি ছেট হয় তাৰ ইভেন ইয়েৰিংছো বহুত ধুনীয়া মেচ বিৰিত থকা অকল ৰঙা টাৰ্চেলটো গেজেৰাত থকা লাগে তেনেকুৱা গজৰা নাই নহয় মানে সেইটো ডিজাইনত নাই আপোনাৰ শ্বপ আছে নেকি আজি যদি প্লিজ মেনশ্যন মই বাহিৰত থাকোঁ গুৱাহাটী আহিলে ল'বলৈ মন আছে শ্বপ একচুৱেলি মোৰ শ্বপ আছে বুলি ক'ম শ্বপটো বনাই আছোঁ হোৱাগৈ নাই যেতিয়া হ'ব তেতিয়াহে মই ক'ব পাৰিম আৰু মোৰ আছে বুলি এতিয়াতো একচুৱেলি কমপ্লিট হোৱাগৈ নাই কমপ্লিট হ'লে বাৰু তেতিয়া আপোনাক ক'ব পাৰিম যে আছে বুলি চ' হৈ গ'ল এইকেইটা মই দেখালোঁ তাৰপিছত এটা লকাৰ পৰা এটা লাষ্ট দেখাই দিওঁ লকাৰ পৰাও এটা আছে এইটো এটা লকা পাৰো আছে এইটো লকা পাৰো প্ৰাইচটো হৈছে ইয়াৰ 35 চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো হৈছে ফুলি 3500 হৈছে ইয়াৰ প্ৰাইচ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব চ' আজি মই পাথুনৰ ইমানখিনিয়ে দেখালোঁ কালেকশ্যন পাথুন আৰু গ'ল্ড পলিচৰ অলপ দেখালোঁ চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰি ল'ব আৰু এইখিনি মোৰ ওচৰত এতিয়া এভেইলেবল ষ্টক আছে যিখিনি মোৰ ওচৰত দেখালোঁ এইখিনি মোৰ ওচৰত যিখিনি মই কৈ গৈছোঁ যে 2-3টা ষ্টক আছে চবৰে কিন্তু 2-3টা লিমিটেড ষ্টকহে আছে চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব
তেতিয়া পোৱা যাব বিউটিফুল বা থ্যাংক ইউ সো এইখিনি দেখালো তাৰ পাছত মই এতিয়া আপোনাক দুটামান পাট সেট ষ্টিল এভেইলেবল আছে সো যদি লাগে ল'ব পাৰিব এবাৰ কৈ দিছো আৰু লটাছ সেট আছিল ওকে লটাছ সেট আছে এতিয়াও অৰ্ডাৰ কৰিলে পামনে মেচ ব্ৰিড থকা নিচিনা টাৰ্সেল গেজেৰা অৰ্ডাৰ কৰিলে পোৱা যাব খালি তোমাৰ এতিয়া নোৱাৰিম মানে এতিয়া মানে মোৰ অৰ্ডাৰ বহুত আছে এটো কাৰণে এতিয়া দিব নোৱাৰিম বেয়া নাপাবা পিছতহে দিব পাৰিম কাৰণ এতিয়া তোমাৰ নেক্সট মান্থ পা বিয়া সিজন সো একাৰণে বহুতখিনি অৰ্ডাৰ বনি আছে মানে কমপ্লিট হলে তেতিয়া মই দিব পাৰিম বাৰু এটো এটা লটাছ সেট হয় এইটো লাষ্ট দেখাই দিছো আৰু লটাছ সেট গিটাকে লাষ্ট দেখাই মই মোৰ ফিনিশ কৰিম আৰু মোৰ লাইফ সো এয়া বা ডিব্ৰুগড় ডেলিভাৰী হ'বনে হ'ব খালি তুমি মোক একাউন্ট মানে মোক WhatsApp কৰিবা এইটো হৈছে ইয়াৰ ডিজাইনটো আৰু এইটো হৈছে ইয়াৰ হেঙ্গিং ফুলি ইয়াৰ প্ৰাইসটো হৈছে 2700 2700 টকা সো যদি লাগে স্ক্ৰিনশ্বট কৰিব ইয়াৰ অকল টু পিস আছে অকল টু পিসে লটাছ সেট আছে সো যদি লাগে ইনস্ট্যান্ট বুক কৰিব আৰু ব্ল্যাকত আছে অনলি ওয়ান পিস তাৰো সেম প্ৰাইস 2700 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব ব্ল্যাকটো পাব আপোনালোকে অনলি 2700 27 এইটো হাই বা গুড আফটাৰনুন কবিতা এইটো আছে ব্ল্যাকত হ'ব প্ৰাইস ইজ অনলি 2700 সো যদি লাগে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব ইয়াৰো অকল এপিসি আছে হাই জৰিনা সো এইখিনি মই দেখালো আৰু পাট সেট আৰু দুগদুগি সেট পাব বাইদেউ মৰিয়নি কোন জায়গাত মৰিয়নি নতুন মাটি হয় মোৰ ঘৰ পেমেন্ট কৰিলে নালাগে তাৰপিছত মেসেজ কৰিলে ৰিপ্লাই পামনে স্মৃতি পাবা কেতিয়াবা কি হয় বহুত মেসেজ হৈ যায় যে বহুতৰ মেসেজৰ ৰিপ্লাই দিবল থাকি যায় ফোন কৰি দিলেও মই ফোনটো ৰিসিভ কৰিম বাৰু ডেফিনেটলি কৰিমেই বাট কেতিয়াবা থাকি যায় মই হলেও কাইন্ডলি চেক কৰিম বাৰু সবৰ মেসেজ চেক কৰিম এইটো এটা হৈছে গ্ৰীন কালাৰ পাট সেট যদি লাগে ল'ব পাৰিব প্ৰাইস ইজ অনলি তোমাৰ দুইটা বাচ্চা ইমান মৰম লগা কোন ক্লাছত পঢ়িছে কবিতা মোৰ ডাঙৰ লৰাটো ক্লাস 7 মোৰ ডাঙৰটো ক্লাস 7ত পঢ়িছে আৰু মোৰ টিকলিজনী মোৰ ছোৱালীজনী এলকেজি আৰু লৰাটো ক্লাস 7ত পঢ়িছে অৰ্ডাৰ কৰিলে কিমান দিনৰ ভিতৰত পোৱা যায় দুদিন বা তিনদিন লাগে হাৰ্ডলি কেতিয়াবা 4 দিন লাগিব পাৰে মাজত যদি সানডে স্যাটাৰডে পৰি যায় তেতিয়া সো এটো পাট সেট হয় আৰু ফুলিজু সিম্পল টপত হ'ব আৰু ইয়াৰ প্ৰাইস হৈছে 1600 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব 1600 হৈছে ইয়াৰ প্ৰাইস আৰু এনেকা ৰঙাটো পাব কলাটো পাব ব্ল্যাকটো আছে ৰেড এন্ড ব্ল্যাকত আছে আপোনাৰ WhatsApp নম্বৰটো বা ভানু মোৰ WhatsApp নম্বৰটো মেতে পিন পোষ্ট কৰা আছে তুমি সেই নম্বৰটোতে মোক WhatsApp স্মৃতি ৰাণী মোৰ পিন পোষ্ট কৰি থোৱা স্ক্ৰিনত আপোনালোকে চালে গম পাব তাত মোৰ পিন পোষ্ট কৰি থোৱা আছে মোৰ নম্বৰটো হেতু নম্বৰত আপোনালোকে মোক WhatsApp কৰিব পাৰিব বা এটো নম্বৰ বুকিং নম্বৰে হয় তাতে আপোনালোকে বুক কৰিব পাৰিব সো এইটোটা ৰঙা দুগদুগি অকল এপিসে আছে কিন্তু দেই জুনে বুক কৰিব তেওঁ পোৱা যাব অকল এপিস আছেগে প্ৰাইস অনলি 1800 টকা 1800 সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব অকল ওয়ান পিস আছে বা ভালনে তোমাৰ মোৰ ভাল বুবু সো ফুলিজ এনেকা টপত হ'ব অনলি ওয়ান পিস আছে প্ৰাইস ইজ অনলি 1800 আৰু কলা পাট সেট অকল ওয়ান পিসে আছে ব্ল্যাক পাট সেট হ'ব এটো কলা এটো ব্ল্যাক কালাৰ পাট সেট হ'ব প্ৰাইসটো হৈছে ইয়াৰ 1600 অকল এপিসে আছে বা ফুলিটো নেলাগে এক্সট্ৰাকে দিব পাৰিব নেকি ফুলিকে তোমাৰ এনেকে নহয় মানে ফুলিজুৰ লগতে থাকে যে সেটটো এক্সট্ৰা কৰি দিবলৈ অলপ মানে প্ৰবলেম হৈ যায় কাৰণ ফুলিজু এনে থাকি যায় এনে থাকিলে ফ্ৰিজু কি কৰিম বাৰু সো এটো ব্ল্যাক সেট হয় প্ৰাইসটো হৈছে ইয়াৰ অকল 1600 টকা সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব সো এইখিনি সেট মোৰ ওচৰত এতিয়া এভেইলেবল আছে সবৰে কোনটো কিমান সেট আছে আপোনালোকক কৈ দিও যাতে নহলে আপোনালোকে পিছত বহুতে বুক কৰি দিয়ে পিছত দিব নোৱাৰো মই আকৌ ৰিটাৰ্ণ কৰি দিব লগা হয় আপোনালোকৰ পেমেন্ট সো এটো কাৰণে আপোনালোকক মই কোনটো কিমান সেট আছে মই ইয়াতে কৈ দিও সো যদি লাগে আপোনালোকে ইনস্ট্যান্ট বুক কৰি লব সো এইখিনি মোৰ ওচৰত এভেইলেবল আছিল আপোনাৰ যোৰহাটত ঘৰলৈ গৈ বস্তু চাব পাৰিম নি হয় মোৰ যোৰহাট মৰিয়নি হয় নম্বৰটো বেয়া নাপাই যদি কওকচোন গুৱাহাটীত মোৰ নম্বৰটো হৈছে 7002336549 700233 পিন পোষ্ট কৰা আছে বাট ষ্টিল কৈ দিছো 7002336549 7002336549 এইটো পিন পোষ্ট কৰা আছে নম্বৰ চাই লব পাৰিব হেইটোৱে হয় সো ব্লু কালার দুগদুগি লাগিলে লব পাৰিব ফিঙ্গার রিং হয় 1500 কে 1500 প্লাস 60 শিপিং বিউটিফুল কালেকশন থ্যাংক ইউ জুরি এইটো এটা আছে এইটো এটা হৈছে 1500 প্লাস 60 শিপিং আৰু এইটো জাপি হ'ব 1500 প্লাস 60 শিপিং আৰু হ্যান্ড পটা হ'ব 1600 সব পাঠুনৰ হয় ৰে এবোৰ কিন্তু ৰূপত বনোৱা পাঠুনৰ হয় সব পাঠুন হয় আৰু এইটো 1400 এইটো 1400 প্লাস 60 শিপিং সো যদি লাগে আপোনালোকে এবোৰ লব পাৰিব এবোৰ হৈছে ফিঙ্গার ৰিং
আৰু এটা জাপি ব্লেকতো আছে কলা জাপিটো আছে এইটো প্ৰাইস ইজ 1500 প্লাস শিপিং গুৱাহাটীত সব আছে নেকি প্লিজ নাই নাই আপুনি পিনা ইয়াৰিংজৰ কিমান প্ৰাইস মই জনাম বাৰু এইটো একচুৱেলি সেটৰ লগৰ হয় সো মই এনেই জাস্ট পিনিছোহে মই এনেকুৱা ইয়াৰিং বনাম বাৰু সো এইবোৰ 1500 1600 কে হয় 60 रुपीस টা শিপিং এড হয় বাস ইমানে এইটা ফিংগাৰিং কালেকশন মুছত ইমান গিটাই আছে আৰু নাই আৰু হেই খবলে হল গেজাৰ ৰঙা টাৰ্সেলত অক্টোবৰ অৰ্ডাৰ দিলে পাম নে পাবা তেতিয়ালৈকে হৈ যাব তুমি যদি অৰ্ডাৰ দি থ তেতিয়ালৈকে হৈ যাব অক্টোবৰৰ আগতে পাই যাবা তুমি থুৰিয়া সাম কৈছিলে আই এম সো সৰি বহুতে তেওঁ থুৰিয়া কথা কৈছিলে মই থুৰিয়া দেখা নহলেগে সো দেখাই দিছো বাৰু থুৰিয়া এজুৰ থুৰিয়া হৈছে এজুৰ ৰঙাত হ'ব ৰেডত 2300 কে 2300 কে হ'ব থুৰিয়া এইটো থুৰিয়া বুলি কয় যে সবে জানে বাৰু এনেকে খুলি পেলাই পিন্ধিব লাগে এইটো এনেকে হুমাই বেক সাইড দি এনেকে মাৰে এইটো থুৰিয়া আৰু ইয়াৰ প্ৰাইস হৈছে 2300 কে 2300 পিওৰ সিলভাৰ বেস্টৰ হয় দে এইটো কিন্তু সিলভাৰ বেস গোল্ড পলিশৰ হয় আৰু ইয়াৰ প্ৰাইস হৈছে 2300 2300 কে আৰু এটা থুৰি আৰু এজুৰ আছে হেইজুৰ হৈছে এনেকা মাল্টি কালাৰ এইটো কিন্তু মাল্টি কালাৰ হয় আৰু প্ৰাইসটো হৈছে 2300 কে আৰু এজুৰ আছে ব্ল্যাকত প্ৰাইসটো 2300 কে 2300 আৰু ডাঙৰ থুৰিয়া লাগে এনেকা পাব 2500 কে 2500 থুৰিয়া কালেকশন এইখিনি আছেগে আৰু নাই তো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব বাস আজি যিমানখিনি পাৰিছে স্পিডত মই আপোনালোকক দেখাই গৈছো আৰু খাৰু কালেকশন মোৰ একেবাৰে নাই পাট খাৰু আছে যদি দুপাত এপাত মান হ'ব যদি পাট খাৰু লাগে আপোনালোকে মোক WhatsApp কৰিব থুৰিয়া জোৰ পিন্ধি দেখাবচোন শিখা থুৰিয়া জোৰ পিন্ধি দেখাম বাৰু ওকে আমি কৈছা যেটা মই পিন্ধি দেখাও বাৰু থলু জানো বক্সটো সোকে থুৰিয়াজুৰ পিনি দেখাবলে কৈছে শিখায়ে সো মই শিখায়ে কোৱা কাৰণে মই থুৰিয়াজুৰ পিনি দেখাইছো বাৰু থুৰিয়াজুৰ বহুতে নাজানে কেনেকে পিনে বা বহুতে গমে নাপায় এইটো এনেকুৱা হ'ব ষ্টিকটো এনেকা হ'ব এফালে হুমাব লাগিব তাৰ পিছত ইয়াৰ বেকত জিটো এইটো বস্তু ইয়াৰ বেকত এনেকে লগাই পেলাই এনেকে বাস পিনিব লাগিব এইটো ডিজাইনত হয় থুৰিয়াজুৰ থুৰিয়াবু লগত এনেকা সিম্পল গলপটা পিনিলেও ভাল লাগে এইজু হৈছে থুৰিয়া এনেকুৱা ডিজাইনৰ হ'ব থুৰিয়াজুৰ এইটো দেই শিখা মই পিনি দেখালো দেই সো এইটো থুৰিয়া আৰু প্ৰাইস ইজ অনলি 2300 2300 কে জুৰ কবা মেসেজ আইছে এইটো বক্সটো কোড কৰিব জানো এইটো ধুনিয়া লাগিছে থ্যাঙ্কস তাৰপিছত আৰু দুটামান সেট আৰু দুটামান দেখাই দিছো আপুনি পিন্ধা মুঠি খাৰু ৰঙা পাটত দিয়া মিঠি খাটু বুজা নাই দেই বা ষ্টনৰ ৰিং আছে নি আছে ষ্টনৰ ৰিং অলপ আছে মই দেখাই দিও বাৰু ষ্টনৰ ৰিং কালেকশন অলপ দেখাই দিও লাষ্ট কৈ পেলাই দেখাই আছো বাৰু আপুনি পিন্ধা ফুলিজুৰ নাই একচুয়ালি সেটৰ লগৰ হয় মই দেখাম বাৰু ষ্টনৰ ৰিং আছে দে ষ্টনৰ ৰিং এনেকুৱা হ'ব হোৱাইটত এইটো বেছি নাই ইয়াৰ কেটা আছে মই দেখাই দিছো ইয়াৰ এনেকুৱা এটা আছে ইয়াটা আছে হোৱাইট পিংক বাস ইয়াৰ অকল দুটা কালেকশনে আছে এবোৰ 1200 কে প্লাস 60 শিপিং হয় সাইজটো আপোনালোকে গম পাইছে কিমান এইটো হোৱাইট ষ্টন আৰু 1200 প্লাস সিলভাৰ বেস মুঠি খাৰু ওয়ান পিস কিমান পৰে 2500 এইটো 1200 প্লাস 60 শিপিং হয় ষ্টনৰ দেখালো এইটো আৰু এটা ষ্টনৰ আছে এইটো নহয় দেখাইছো এইটো ডাঙৰ এইটো এটা হৈছে এইটো ষ্টনৰ ৰিং হ'ব আৰু এইটো প্ৰাইস হৈছে 1200 প্লাস 60 শিপিং ষ্টনৰ ৰিং হয় বোৰ আৰু এনেকুৱাবোৰ আছে ষ্টনৰ এইবোৰ সিম্পল 800 টকাকে 800 আৰু প্লাস 60 শিপিং আৰু এটা আছে গ্ৰীন কালাৰ ৰাউন্ড টাইপ নাই নেকি ৰাউন্ড টাইপ অকল এপিসে আছে অকল এইটোহে আছে আৰু নাই ৰাউন্ড ৰিং নাই অকল ইয়াৰ অকল এপিস গ্ৰীনতে আছে প্ৰাইসটো হৈছে 1200 সৰি 1000 প্লাস 60 শিপিং আৰু নাই ষ্টনৰ অকল এগিটাহে আছেগে আৰু হেক হল আৰু কালেকশন নাই আৰু যদি গোল্ড পলিশৰ লাগে গোল্ড পলিশৰ পাব এইটো 1500 কে আছে তাৰছত এনেকুৱা জাপি আছে এইবোৰ 1500 কে এইবোৰ আছে দুগদুগি তাৰপিছত এইটো ৰেডত এটা আছে হাই ৰুমিয়ে হাই লিখিছে হাই মা এইটো ৰঙা সৰি ব্ল্যাকত তাৰপিছত এইটো
এইটো নহয় নহয় এইটো মাল্টি কালাৰ বাছ এইকেইটাহে আছেগৈ দেই ষ্টক শেষ ফিংগাৰিঙৰ ষ্টক শেষ হ'ল লাষ্ট ষ্টক এইকেইটাই আছেগৈ আৰু এটা ব্লেকত এইবোৰ আছে 1500কে প্লাছ 60 শ্বিপিং চবৰে চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰি ল'ব এইখিনিয়ে লাষ্ট ষ্টক আৰু এটা ৰিং আছে এইটো 1400 পাথনৰ হয় কিন্তু অনলি 1400 চ' এইবোৰ ষ্ট'নৰ 800 টকীয়া আছে বাকী শিলিখা চেইন হ'ব শিলিখা চেইন এডাল আছে এইটো 26 ইঞ্চৰ শিলিখা চেইন হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 2400 শিলিখা চেইন হয় 2400 আৰু এটা শিলিখা ৰিঙো আছে দেই এইটো মই যিটো ছেট দেখাইছিলোঁ ডিঙিত পিন্ধা তেনেকুৱা নিচিনা প্ৰাইচ ইজ অনলি 1400 1400 চ' ৰিঙৰ কালেকশ্যন দেখাই দিলোঁ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু যদি আপোনালোকক চিম্পল ছেটবোৰ লাগে ষ্টিল এভেইলেবল আছে 1600কে এইবোৰ অনলি 1600কে দেই 1600 অকল 1600কে পাব এনেকুৱা আৰু কোনটো আছে এইটো আছে 1700কে 16 এইটো 1700কে আছে আৰু হোৱাইটত আছে কমপ্লিট বগাত পাব পুৰা বগাত যদি লাগে পুৰা বগাত পাব পুৰা পিংকত লাগিলে অকল হোৱাইট আৰু বগাত থকাবোৰ 1700 বাকীবোৰ চব আপোনাৰ প্ৰাইচটো হ'ব 1600কে চ' আজি মই ইমানখিনি দেখালোঁ যদি ইয়াৰ ভিতৰত আপোনালোকক কিবা লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু কাইণ্ডলি যদি আজি আপুনি পিন্ধা ফুলি ছেটটো ন ঠিক আছে আপোনালোকক এই ছেটটো মই দেখাই দিওঁ এই ছেটটো মই একচুৱেলি ব্ৰাইডেল ৱেৰ হয় এইটো মই এনেকুৱা ছেট অলপ বেছিকৈ বনাই থৈছোঁ যিহেতু মই শ্ব'ৰুম খুলিম চ' শ্ব'ৰুমৰ কাৰণে মই এনেকুৱা ছেট বহুতখিনি বনাই থৈছোঁ কাৰণ শ্ব'ৰুমত এনেকুৱা ছেটবোৰ বেছিকৈ দৰকাৰ হয় চ' সেইটো কাৰণে মই আপোনালোকক চেম্পল দেখাই দিছোঁ বাৰু এইটো অলৰেডি মই দেখালোঁ এই ছেটটো বাট ষ্টিল আকৌ এবাৰ দেখাই দিছোঁ এইটো দেই হাই ৰুমি শৰ্মা হাই শেৱালী এইটো হৈছে ছেটটো যিটো মই এতিয়া পিন্ধি আছোঁ সেইটো হৈছে ছেটটো আৰু এইটো এনেকুৱা হ'ব এইটো টাইপৰ হ'ব আৰু এটা হেভি ছেট হয় ফুলিযোৰ এনেকুৱা হ'ব প্ৰাইচটো হৈছে 56 এইটো ব্ৰাইডেল ৱেৰ হয় আৰু এইটো প্ৰাইচটো হৈছে 56 আৰু এইটো যদি আপোনালোকে মাৰ্কেট ভেলুলৈ যায় তেতিয়াহ'লে 12000 হয় নিয়াৰ এবাউট শ্ব'ৰুমৰ প্ৰাইচ বাট মোৰ ইয়াত আপোনালোকে 56ত ল'ব পাৰিব একদম বিগ চাইজ কিমান ডাঙৰ চাব পাৰে আপোনালোকে এইটো বিৰাট ডাঙৰ চাইজৰ হয় একদম ইয়ালৈকে পৰে জাপিটো ইভেন বহুত ডাঙৰ ৰাউণ্ড কেইটা আছে আপোনালোকে গমেই পাব প্ৰাইচটো হৈছে ইয়াৰ অকল 5656 এইটো মাৰ্কেট ভেলু আৰু 12000 এবভ হয় বাট মোৰ ইয়াত 56 চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এয়া 56 হৈছে ইয়াৰ প্ৰাইচ এনেকুৱা বহুতখিনি বনাই থৈছোঁ মই কাৰণ লাগিব পিছত সেইটো কাৰণে বনাই থোৱা হৈছে আৰু এটা আছে সেইটো দেখাই দিছোঁ এইটো মই আপোনালোকক পিন্ধিয়ে দেখাইছোঁ গ্ৰীণ মণিমালা ছেটটো পালোঁ খুব ধুনীয়া থেংক ইউ বৰ্ণালী এইটো আপোনালোকে যোনে যোনে মোৰ পৰা লৈছে পাৰিলে পিন্ধি আপোনালোকে ফটোবোৰ দিব মোক ভাল লাগে কেতিয়াবা পেজত দিবলৈ আপোনালোকৰ ফটোবোৰ থাকিব তেতিয়া ভাল লাগিব এইটো এটা হৈছে ৰেডত খালি দেই এইবোৰ কিন্তু একদম পুৰা হেভি আৰু এইটো বিৰাট ডাঙৰ জাপি আৰু ইয়াৰ ফুলিযোৰ কিন্তু বেলেগ হয় এইযোৰ নহয় ইয়াৰ ফুলিযোৰ কাটিং জাপি কাৰণে এনেকুৱা ইয়াৰ ফুলি এইযোৰ হয় সেম একে হ'ব খালি ডিজাইনটো অলপ বেলেগ এইটো ইয়াৰ প্ৰাইচটো 56 5600 এটা ব্ৰাইডেল ৱেৰ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এনেকুৱা দুটা ডিজাইনৰ চেম্পলহে এভেইলেবল আছে এটা হৈছে ইউ লুক গৰ্জিয়াছ থেংক ইউ দুটা এটা হৈছে এনেকুৱা নেট কাটিঙৰ আৰু এটা হৈছে এনেকুৱা পুৰা গোল কাটিঙৰ চ' দুটা প্ৰাইচ 5600 ইয়েৰিংবোৰ এনেকুৱাই হ'ব সেম ডাঙৰ চাইজৰ চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব ইয়াৰ কিন্তু ডিজাইনবোৰ এনেকুৱা হ'ব মই বনাই থোৱা হৈছে চ' এইবোৰ চ' ফুলিযোৰ কথা আপোনালোকে বহুত কৈ আছিলে কাৰণে মই ইয়াত ছেটটোৱে তুমি ধুনীয়া বাবে তোমাক যিকোনো পিন্ধিলে ভাল লাগে থেংক ইউ অনুপ থেংক ইউ ছ' মাছ চ' এইখিনি মই দেখালোঁ আৰু ফুলিযোৰৰ কথা আপোনালোকে কৈ আছিলে চ' ফুলিযোৰ মই পিন্ধি দেখাই দিলোঁ চ' যদি আপোনালোকক কিবা লাগে তো মোক হোৱাটছএপ কৰিব মই পিন পষ্ট কৰিছোঁ যিটো নাম্বাৰ সেইটোৱে মোৰ নাম্বাৰ হয় প্লাছ মোৰ ইউটিউব চেনেল আছে ৰাজশ্ৰীজ কালেকশ্যন বুলি আছে ৰাজশ্ৰীজ ছেকেণ্ড চেনেল বুলি আছে দুটা আছে চ' আপোনালোকে পাৰিলে সেই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব তাত মই ডেইলি আপডেটছ দিওঁ এতিয়া বহুত দিন হৈ গ'ল এইকেইদিন আপডেটছ দিয়া নাই হয়তো আজি মই কিছুমান আপডেটছ দিম তাত কিছুমান তাত মোৰ উইকেণ্ড অফাৰ থাকে ছানডে অফাৰ মানডে অফাৰ টিউজডে অফাৰ তেনেকৈ অফাৰ থাকে আপোনালোকে পাৰিলে মোৰ দুটা চেনেল আছে ৰাজশ্ৰীজ কালেকশ্যন আৰু ৰাজশ্ৰীজ ছেকেণ্ড চেনেল দুটাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে যদি আপোনালোকক কিবা চাব বিচাৰে বা আপোনালোকে আপডেটছ বা ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়া আপোনালোকে সেই তাতো ছাবস্ক্ৰাইব কৰিব আপোনাৰ জুৱেলাৰীবিলাক ক'ৰ কালেকশ্যন হয় মোৰ চব চিলভাৰ বেছড গ'ল্ড পলিচৰ হয় আৰু মোৰ ইয়াত চিলভাৰ বাহিৰে বেলেগ বস্তু পোৱা নাযাব চব ৰূপতে পৰা যাব ষ্ট'নৰ ৰিং আছে নেকি বা মই দেখা গ'ল অলৰেডি স্মৃতি চ' মোৰ যেতিয়া মই ফিনিছ কৰিম লাইভটো তাৰপিছত তুমি আকৌ চালে গমেই পাই যাবা বাৰু
ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা তেতিয়া তাতে মই বহুতখিনি কালেকশ্যন দেখালোঁ মই যিটো 11:30 পৰা এতিয়া 1 বজালৈকে আজি লাইভ আছোঁ চ' অ'কে আজি মই ইমানখিনি দেখালোঁ নেক্সট আকৌ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন লৈ এনেকৈ নতুন নতুন কালেকশ্যন লৈ আহিয়ে থাকিম চ' পেজটো মোৰ ফ'ল' কৰিব আৰু মোৰ চেনেলটো পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ পাৰ্চনেল চেনেল এটাও আছে জাষ্ট ফৰ এনেই খুলি থৈছোঁ যদি আপোনালোকে ভাল পায় তাতো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে এনেই খুলি থৈছোঁ আৰু জাষ্ট চ' অ'কে দেন আজি ইমানখিনি দেখালোঁ নেক্সট আকৌ আহিম চ' টিল দেন বাই হেভ এ নাইচ ডে